নাছিলে কিন্তু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ বিটিআৰৰ এতিয়া মেৰিট বেচিছত চাকৰি পাবলৈ সক্ষম হৈছে। এই পৰিৱেশ আহিছে। অলপ আগত উল্লেখ কৰাৰ নিচিনা আমাৰ যি মূল সমস্যা বিটিআৰৰ মাটিৰ সমস্যা, এই মাটিৰ সমস্যাৰ সমাধান হোৱা পৰিয়ালসকলৰ ইউডো ছাৰক পেলিচিট কৰিব। গণেশ মাৰ্ডি আৰু জিতেন বসুমতাৰী ধনশ্ৰী সমষ্টিৰ পৰা। তাৰপিছত ছাৰৰ নেতৃত্বত এটা আঁচনি চলি আছে বিটিআৰ জ্ঞান চৰাং বিথাংকি, যি ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ দিয়ে। এই ছাত্ৰ ছাত্ৰী ছাৰক পেলিচিট কৰিব বিচাৰিছে মিছ মৌচুমী বসুমতাৰী, মিছ মনীষা দৈমাৰী, সমাইনা বসুমতাৰী। এই ছাত্ৰ ছাত্ৰীক আহি ফুলকুটা আছে। আমাৰ যিবোৰ পৰিয়ালসকলে ছাৰৰ নেতৃত্বত লেণ্ড টাইটেলমেণ্ট পাইছিলে, এই পৰিয়ালসকলে ছাৰক ধন্যবাদ দিছে। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে জ্ঞান চৰাং আঁচনি পাইছিলে, এই ছাত্ৰ ছাত্ৰী ছাৰক পেলিচিট কৰিব। তাৰপিছত আৰু এটা আঁচনি চলি আছে, যিসকলে প্ৰাক্তন সংগ্ৰামী আছিলে সিহঁতৰ যে পুনৰ সংস্থাপনৰ কাৰণে বিটিআৰ চৰকাৰ এটা আঁচনি চলাইছে, পিন ৰেডমখাং বুলি আঁচনি। এই পিন ৰেডমখাং কোঅপাৰেটিভ ছ'চাইটি আজিৰ তাৰিখত বিভিন্ন কাম সিহঁতে কাম কৰি আছে। সিহঁতেও ছাৰক হেৰি কৰিব। ডায়েৰী ফাৰ্ম, পল্ট্ৰি ফাৰ্ম, ৰাইচ মিল আৰু এগ্ৰ' ফাৰ্ম সিহঁতে কৰি আছে এতিয়া। ধন্যবাদ থাকিল। এতিয়া আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ লগতে অংশগ্ৰহণ কৰিব পৰা আমাৰ বিটিআৰৰ EM UPPLৰ যুৱ শাখাৰ সন্মানীয় সভাপতি ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী। তেখেতক এটা আৰণাই দি আমি সম্বৰ্ধনা জনাব। আৰু পলম নকৰাকৈ আজিৰ যি কাৰ্যসূচী ইয়াৰ ওপৰত ৱেলকাম স্পীচ জনাবৰ কাৰণে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ছাৰক অনুৰোধ জনাইছোঁ। খুলুমবাই, নমস্কাৰ। আজি ইউথ ইণ্টাৰেকশ্যন যি সভা, সেই সভাখনত আমাৰ মাজত উপস্থিত হোৱা সন্মানীয় বড়োলেণ্ডৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে আমাৰ কালিংদুৱাৰ সমষ্টিৰ সন্মানীয় MCLA দিলীপ বড়ো ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে আমাৰ চেণ্ট্ৰেল কমিটি UPPL দলৰ CWC, আমাৰ মাজত উপস্থিত আছে আমাৰ ওদালগুৰি জিলা UPPL দলৰ সভাপতিৰ লগতে বিভিন্ন পদত থকা বিষয়ববী আছে। ভেৰগাঁও জিলা UPPL দলৰ বিভিন্ন পদত থকা বিষয়ববী আছে। তামোলপুৰ জিলা আমাৰ UPPL দলৰ বিভিন্ন পদত থকা বিষয়ববী আছে। আৰু আমাৰ এই যি ইউথ ইণ্টাৰেকশ্যন, সেই ইণ্টাৰেকশ্যনখন চলাই নিয়া আমাৰ চেণ্ট্ৰেল কমিটি ইউথ কমিটিৰ উপসভাপতিৰ লগতে বিভিন্ন পদত থকা বিষয়ববীয়াসকল, জিলা কমিটি, 3টা জিলা কমিটিৰ আমাৰ ইউথ চেলৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক, বিভিন্ন পদত থকা বিষয়ববীয়াসকল আছে। আৰু আমাৰ মাজত আজি উপস্থিত হোৱা আমাৰ 15টা ব্লক কমিটিৰ পৰা উপস্থিত হ'ব পৰা আমাৰ ইউথ ফ্ৰেণ্ড সকলোকে মই আজি এই সুন্দৰ মুহূৰ্তত ৱেলকাম জনাইছোঁ। সঁচাকৈয়ে আজিৰ যি ইউথ ইণ্টাৰেকশ্যন যি প্ৰগ্ৰাম, সেই প্ৰগ্ৰামৰ দ্বাৰা আমি সেইটোৱে বুজি পাওঁ যে আজিৰ যুৱ পৰহিৰ বা ভৱিষ্যত প্ৰজন্ম
আমাৰ দেশৰ ভৱিষ্যত আৰু আমি ভৱিষ্যতে কি কৰিব গৈছোঁ, আমাৰ চৰকাৰখনে কি কি পদক্ষেপ গ্ৰহণ কৰিছে আৰু আপোনালোকে আমাৰ চৰকাৰখনৰ পৰা কি কি হোৱাটো বিচাৰে, তেনেকুৱা বিভিন্ন কথাবোৰ আমাৰ ইয়াত আলোচনা কৰিম। গতিকে মই অনুৰোধ জনাম যে আপোনালোক সকলোৱে শেষলৈকে সুন্দৰভাৱে ইয়াত অংশগ্ৰহণ কৰিব আৰু কিছু কথা আপোনালোকে ইয়াৰ পৰা শিকি গৈ নিজৰ ভৱিষ্যত যি জীৱনত কিবা নহয় কিবা লাভৱান হ'ব পাৰিব। আমাৰ উদ্দেশ্য আৰু লক্ষ্য সদায় আমি এটা বিটিআৰ অঞ্চলখন শান্তি নিৰাপত্তা সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় আৰু ভৱিষ্যত আমি এই অঞ্চলটো উন্নতি কৰাৰ কিছু কথা আৰু কিছু মিছন আৰু ভিজন ইয়াৰ ওপৰত আমি আলোচনা কৰিবলৈ আজি ইউথসকলৰ ভিতৰত ইউথসকলক লৈ আমি ইণ্টাৰেকশ্যন প্ৰগ্ৰাম কৰাৰ কাৰণে যি এটা সভা, তাত মই আমাৰ মাজত উপস্থিত হোৱা সকলোকে মই ৱেলকাম জনাই দেৰি নকৰাকৈ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। গোজেনথেং, খুলুমবাই। साबायखर थाबाय बिथांनिसिम गावनि वेलकाम एड्रेसखौ होनायनि थाखाय। जोङो गोबाव सम खालामालासिनो दिनैनि गुबै हाबाफारि जोंनि लाइमोनफोरजों जोंनि मानगोनां बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद सारा थोंजोङै मोगा मोगि खालामगोन, बेयाव थांनो नागिरदों। এতিয়া আমি মূল কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ যে আজি কাৰ্যসূচীৰ যি মেইন এজেণ্ডা আমাৰ ইউথসকলে ছাৰৰ লগত যে ইণ্টাৰেকশ্যন কৰিব এই কাৰ্যসূচীত যাব বিচাৰিছোঁ। আৰু বিটিআৰত প্ৰথম আমাৰ এজন নেতা আমি পাইছোঁ যিয়ে ডাইৰেক্টলি আমাৰ বিভিন্ন শ্ৰেণীৰ নাগৰিকসকলৰ লগত ডাইৰেক্টলি ইণ্টাৰেক্ট কৰে। তো সেইকাৰণে ছাৰক এবাৰ ডাঙৰকৈ হাত চাপৰি ধন্যবাদ দিব লাগে। এতিয়া আমাৰ কৰ্মকৰ্তাসকলক মাইক ৰেডি হৈ থাকিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ মাইক হেণ্ডেল কৰিবৰ কাৰণে কিছুমান সহযোগ লাগে, তো মই অনুৰোধ জনাইছোঁ মাইকটো ঠিক কৰিবৰ কাৰণে। মই এতিয়া এজন এজনকৈ আপোনালোকে প্ৰশ্ন কৰিব, তাৰ আগতে মই অনুৰোধ কৰিছোঁ কোনোবা যদি থিয় হৈ আছে আপোনালোকে ভালকৈ বহি লয়, কিয়নো এই প্ৰগ্ৰামটো গোটেই লাইভ চলি আছে। এনে মানে থিয় হৈ থকাটো বেয়া দেখে। বহুত নিউজ চেনেলত লাইভ চলি আছে এই প্ৰগ্ৰামটো ডাইৰেক্ট। তো সেইকাৰণে মই কুৱেশ্যন কৰিবৰ কাৰণে আপোনালোকৰ অনুৰোধ জনাইছোঁ। खुलुमबाय सार, आंनि मुङा जिनामणि बसुमतारी, आंनि गामिया भगतपारा VCDC नि सिङाव गोग्लैयो। सार, आं मास्टार डिग्रीखौ कुमार भास्कर ब्रह्म संस्कृत एन्ड एन्सियन्ट स्टाडिज इउनिभार्सिटिनिफ्राय फोजोबबाय। तो सार, আজি আপোনাৰ ওচৰত মই এটি প্ৰশ্ন দাঙি উঠাব বিচাৰোঁ। सार, बड़ोलेण्डर থকা বহু সংখ্যক ওয়েভাৰ্ছ বা তাঁতশাল বোৱা মহিলাবোৰে ট্ৰেডিশ্যনেল ক্ৰাফ্টছৰ ওপৰত ডিপেণ্ড কৰে। তো ছাৰ, সেইসকল মহিলাক আৰু বড়োলেণ্ডত থকা হেণ্ডিক্ৰাফ্টটো আগুৱাই লৈ যোৱাত আপোনাৰ কিবা প্লেনিং আছে নেকি? থেংক ইউ। আমাৰ আজিৰ প্ৰগ্ৰামত উপস্থিত হোৱা সকলোলৈ মই নমস্কাৰ জনাইছোঁ। নोंनि मुंखौ मा होनदोंमोन? ছাৰ, জিনামণি বসুমতাৰী। জিনামণি বসুমতাৰী। গামিয়া? ছাৰ, তেতেলী ভাঙৰি, পোষ্ট অফিচ ভকতপাৰা। তেতেলী ভাঙৰি। অ' ছাৰ। থেংক ইউ। হেণ্ডলুমৰ কথা সুধিছে। হয়। হেণ্ডলুম যিটো আমাৰ বোৱা কটা বা দানাই লুনাই পৰত যিটো কয়, এইটো আমাৰ ট্ৰেডিশ্যনেলি আমি নজনা সময়ৰ পৰাই আমাৰ সমাজত চলি আছে। আৰু আগৰ সময়ত আমাৰ আইতাসকলে মাসকলে নিজৰ ঘৰৰ কাৰণে বোৱা কটা কামবিলাক কৰিছিলে আৰু গৰম ঠাণ্ডা চাই বা আমাৰ বিভিন্ন ফেষ্টিভেলবিলাক চাই পেলাই কাপোৰবিলাক বনাইছিল। বিহুৰ কাৰণে কেনেকুৱা কাপোৰ লাগে, আলহী আহিলে দিবলৈ কেনেকুৱা কাপোৰ লাগে, ঠাণ্ডা বতৰ আহিলে কি কাপোৰ লাগে, ইন্দি কাপোৰ লাগে, আৰু আগতে পুৰণা কাপোৰবিলাক কেঠা কম্বল বনাইছিলে।
এইবিলাক আগৰ পৰা দেখা পাই আহিছোঁ কিন্তু যেতিয়া আমাৰ গোটেই সভ্যতাটো সলনি হৈ গ'ল আমাৰ ড্ৰেছ পাতি সাজ পোছাকবিলাক সলনি হ'ল আৰু আজিৰ সময়ত বোৱা কটাটো বহুত ডাঙৰ এটা কমাৰ্চিয়েলি চালে বহুত ডাঙৰ এটা মাৰ্কেট হৈ গ'ল তো এতিয়া আমি নিজৰ পিন্ধাৰ কাৰণে ট্ৰেডিশ্যনেলি আমাৰ গাঁৱৰ বাইদেউসকলে মাসকলে এতিয়াও নিজৰ দখনা লাগে বা মেখেলা লাগে সেইবিলাক নিজে বৈ পিন্ধে আৰু ইয়াৰ বাহিৰে মাৰ্কেটখনৰ কাৰণে বা বজাৰখনৰ কাৰণেও বহুতখিনি আমাৰ উৎপাদনবিলাক বিক্ৰী কৰিব পাৰে গতিকে আজি এটা ছেকশ্যন আমাৰ মহিলা ওলাই গ'ল যিসকলে চাকৰি বাকৰি কৰে ব্যৱসায় কৰে সেইসকলে কাপোৰ বনাবলৈ সময় নাপায় তো সেইকাৰণে তেখেতসকলে অইনে বোৱা কাপোৰবিলাক পিন্ধে আৰু বিভিন্ন ৰীতি নীতি সাংস্কৃতিকবিলাক প্ৰগ্ৰামবিলাকত বেলেগ কাপোৰবিলাক তেখেতসকলে পিন্ধে তো আমাৰ যিটো বড়োলেণ্ডত বড়োসকলৰ যিখিনি জনসংখ্যা আছে বা অসমীয়া বা আদিবাসী বা বিভিন্ন জনগোষ্ঠী আছে যি কিছুমানে শাৰী পিন্ধে যিবিলাক ইণ্ডাষ্ট্ৰীত বনোৱা হয় কিন্তু মেখেলা চাদৰ বা দখনা মেখেলা এইবিলাক বহুতৰে আমাৰ নিজৰ উইভিং বা নিজৰ হেণ্ডলুম বা নিজৰ তাঁতশালতে বনাই পেলাই পিন্ধে আৰু এই গোটেই কথাটো ষ্টাডি কৰি আমি বড়োলেণ্ডৰ আমাৰ বাইদেউসকলৰ মহিলাসকলৰ হাতত থকা এইটো এটা ইকনমি অৰ্থনীতি এটা হ'ল বোৱা কটাটো যিটো কমাৰ্চিয়েলি কৰা হয় বাহিৰৰ পৰা অনা হয় এইটো মানে আমাৰ বহুত বেছি আমাৰ বডি যিটো আছে শৰীৰৰ বহুত ফ্ৰেণ্ডলিও নহয় কেতিয়াবা বেমাৰ আজাৰ হয় পলিষ্টাৰ কাপোৰ কিবা কাপোৰবিলাক কিন্তু আমাৰ মাসকলে বাইদেউসকলে যেনেকৈ ট্ৰেডিশ্যনেলি যেনেকৈ বনায় সেইটো আমাৰ কাৰণে আমাৰ বডিৰ লগত আমাৰ গাৰ লগত সেইটো খুব ফ্ৰেণ্ডলি হয় তো সেই কাপোৰবিলাক ইণ্ডিয়ে হওক বা কটনে হওক সেইবিলাক আগৰ পৰা বনাই আহিছে আৰু সেইটো এটা ডাঙৰ বজাৰ গোটেই বিশ্বখনত আমি ৰুটি কাপৰা মকান এই তিনিটা বজাৰটো আমি দেখিবলৈ পাইছোঁ তো তাত আমাৰ বড়োলেণ্ডত আমি হেণ্ডলুমটো এটা খুব ইম্পৰ্টেণ্ট এটা ছাবজেক্ট হিচাপে লোৱা হৈছে আৰু সেইকাৰণে আমি চালোঁ যে অসমত প্ৰায় 14 লাখ আমাৰ কাপোৰ বনোৱা বোৱা কটা কৰা আমাৰ মহিলাসকল আছে ইয়াৰ ভিতৰত 3 লাখ মহিলা অকল বড়োলেণ্ডৰ 5টা জিলাত আছে আৰু এই 3 লাখ মহিলাসকলে বাইদেউসকল মাসকলে যিটো কাপোৰ বনায় সেইটো ডাঙৰ এটা মাৰ্কেট সেইটো ল'বলৈ পাৰে তো সেইকাৰণে আমি যোৱা এই 4-4টা বছৰত প্ৰায় 40টা সমষ্টিত 50টাতকৈ বেছি হেণ্ডলুম ক্লাষ্টাৰ আমি নিৰ্মাণ কৰিছোঁ এটা ক্লাষ্টাৰত 200জন বাইদেউসকলে একেলগে কাপোৰ বনাব পাৰে আৰু এইটো এক্সটেণ্ড কৰা হ'ব বাঢ়াই যোৱা হ'ব আৰু চেৰিকালচাৰ মিছন এটা কৰিছোঁ আমাৰ এতিয়ালৈকে প্ৰায় 42,000 আমাৰ মাসকল বাইদেউসকলে পকা যিটো পলু বুলি কয় সেইটো উৎপাদন কৰে আৰু এই পলুৰ পৰা ইন্দি উৎপাদন হয় আৰু মালবেৰীও আছে আমাৰ তাত সিল্কো আছে আমাৰ তাত অলপকৈ কিন্তু আমাৰ এৰীটো ভাৰতৰ ভিতৰতে এৰীত যদি চাবলৈ যায় আমি 1 নম্বৰত আছোঁ কাঞ্চিপুৰম শাৰী আপোনালোকে শুনিছে বেনাৰসী শাৰী এইবিলাক সিল্কবিলাক তাতে বেলেগ জাগাতো হয় আমাৰ ইয়াত ইন্দি আছে আৰু গোটেই বিশ্বখনত ইন্দিটো বহুত বিচাৰে তো সেইকাৰণে আজি ইন্দিৰ বিভিন্ন কাপোৰবিলাক বনোৱা হৈছে আগতে ইন্দি কাপোৰটো আমি অকল ঠাণ্ডা বতৰত উৰাৰ কাৰণে বনাইছিলে আজিকালি ইন্দিৰ পৰা বহুত বেলেগ ধৰণৰ কাপোৰ বনোৱা হয় গেঞ্জি মোজাৰ পৰা আদি কৰি বিভিন্ন বনোৱা হয় আৰু সেইটো খুব পলিচিং আৰু ফিনিচিং হয় যিটো নেকি আমি ডাঙৰ মানুহবিলাকক আমাৰ VVIP মন্ত্ৰী বা ডাঙৰ প্ৰধানমন্ত্ৰী ডাঙৰ মানুহবিলাককো আমি আদৰিবলৈ সেই ইন্দি কাপোৰৰ যিবিলাক আৰণাই বা বিভিন্ন প্ৰডাক্টবিলাক আমি ব্যৱহাৰ কৰিব পৰা যায় গতিকে আজি বোৱা কটাৰ ক্ষেত্ৰত চালে বড়োলেণ্ডত যথেষ্ট পটেনচিয়েল আছে এইকাৰণে চেৰিকালচাৰ মিছন আৰু হেণ্ডলুম মিছন দুইটা মিলি প্ৰায় 1300 কোটি 1300 কৰোৰৰ আমি এটা প্ৰপ'জেল বনাইছোঁ আৰু সেই 1300 কৰোৰৰ প্ৰপ'জেলটো সদায় গোটেই মানে বড়োলেণ্ডখনত আমাৰ মহিলাসকলৰ কাৰণে সেইটো কামত আহিব আৰু ঠায়ে এতিয়া আমি কি কৰিছোঁ ডিজিটাইজেশ্যন কৰিছোঁ আমাৰ বোৱা কটা কৰা আমাৰ বাইদেউসকলক আমি ডিজিটাইজ কৰিছোঁ তেখেতসকলৰ ডাটাটো কিমান বছৰত 1 কিলো না 2 কিলো ইন্দি সূতা ওলায় কিমান কুকুন ওলায় ফিটেপ বুলি কয় আমি যিটো কুকুন সেইটো কিমান কিলো ওলায় আৰু সেইবিলাক চাই আমি এতিয়া গম পালোঁ প্ৰায় 300 পৰা 400 মেট্ৰিক টন কুকুন আমাৰ বড়োলেণ্ডত 1 বছৰত প্ৰডাকশ্যন হয় আৰু সেইটো বিক্ৰী কৰি প্ৰায় 400 পৰা 700 কোটি লৈকে টকা আমাৰ বাইদেউসকলে আমাৰ মহিলাসকলে
তেখেতসকলে উপাৰ্জন কৰে এই গোটেই ইণ্ডাষ্ট্ৰিটো আমাক কৰাৰ কাৰণে অলপ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সহায় লাগিব কিন্তু কাউন্সিল চৰকাৰ হিচাপে বোৱা কাটা যিটো আছে হেণ্ডলুম এই সেক্টৰটো আগুৱাই নিয়াৰ কাৰণে ডাঙৰ এটা মিছন হাতত লৈছোঁ আৰু সেই মিছনটো অলৰেডি আমাৰ ষ্টাৰ্ট হ'ল বৰমাত এটা নতুনকৈ আমাৰ তাতে কি আছে এটা ডাঙৰ এটা মেচিন ইনষ্টল কৰা হৈছে ডোনাৰৰ পৰা নৰ্থ ইষ্ট কাউন্সিল ডেভেলপমেণ্ট ফাণ্ডৰ পৰা তেনেকৈ কিছুমান আঁচনিবিলাক আমি পাইছোঁ আৰু কোকৰাঝাৰতো আমাৰ ডাঙৰ এটা ইণ্ডাষ্ট্ৰি বহোৱা হৈছে এইবিলাক লাহে লাহেকৈ আমি আগুৱাই নিব বিচাৰিছোঁ আৰু ওদালগুৰিতে আমাৰ কুকুন বেংক আছে যিটো ওদালগুৰিৰ চেৰি ফাৰ্ম আছে ইয়াত কুকুন বেংক আছে আপোনালোকে যদি মন কৰে ইয়াত আমাৰ এটা সময়ত স্মৃতি ইৰাণী বাইদেউ আহিছিলে আৰু তাৰ পিছত যিজন হেণ্ডলুম মিনিষ্টাৰ আমাৰ বাইদেউ দৰ্শনা জাৰদোছ গুজৰাটৰ তেখেতো আহিছিলে ময়ো আহিছিলোঁ গতিকে আমাৰ ভাৰতৰ যিটো চেৰিকালচাৰ আৰু হেণ্ডলুম মেপত বড়োলেণ্ডখন এটা ফ'কাছ হৈ আছে গতিকে এটা ডাঙৰ মিছন আছে আৰু শিক্ষিত মহিলাসকল এতিয়া হেণ্ডলুম মিছনৰ আণ্ডাৰত আমি 20 জন এপইণ্ট কৰিছোঁ ফেল'ছবিলাকক তেখেতসকলে ডিজাইন কৰিছে ৰিচাৰ্চ কৰিছে ষ্টাডি কৰিছে আৰু কেনেকুৱা ডিজাইন বনাব লাগে সেইবিলাক তেখেতসকলে আৰম্ভ কৰিছে গতিকে অহা সময়ত আমাৰ হেণ্ডলুমটো নেশ্যনেল লেভেলত এটা ষ্টেটাছত আনিবৰ কাৰণে বড়োলেণ্ড চৰকাৰে আমি ডাঙৰ মিছন লৈছোঁ থেংক ইউ ছাৰ এতিয়া মই নেক্সট কুৱেশ্যনত আহিব বিচাৰিছোঁ কোনোবা যদি আৰু সুধিব গুড ইভিনিং ছাৰ মোৰ নাম দেৱকুমাৰ ৰাভা মই তামোলপুৰৰ পৰা আহিছোঁ মই ৰিচেণ্টলি ৰঙিয়া কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ ছাৰ মোৰ আপোনালৈ প্ৰশ্নটো হৈছে BTRত আপুনি কেনেকৈ আনএমপ্লয়মেণ্টৰ সমস্যাটো দূৰ কৰিব থেংক ইউ ছাৰ আমাৰ ৰাভা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ আমাৰ গোটেই বিশ্বখনতে এইটো এটা ডাঙৰ প্ৰশ্ন সদায় সুধি অহা প্ৰশ্ন বা আমাৰ ফ্ৰিকুৱেণ্টলি আমাৰ মনলৈ অহা প্ৰশ্নটো যিটো আনএমপ্লয়মেণ্ট এইটো কেনেকৈ সমাধান কৰিব নিবনুৱা সমস্যা ইয়াৰ দুটা সংজ্ঞা আছে এটা হ'ল নিবনুৱা সমস্যা যোনে কাম পোৱা নাই সেইটো নিবনুৱা বুলি আমি ধৰি লওঁ কিন্তু আৰু এটাটো হৈছে যোনে কাম কৰা নাই সি নিবনুৱা গতিকে কাম কৰা নাই না কাম পোৱা নাই দুটা প্ৰশ্ন আছে যে যদি কাম পোৱা নাই সি কাম পাবলৈ ইলিজিবল হয় নে নহয় সেইটো এটা প্ৰশ্ন আহিব প্ৰথম কথা হ'ল কামৰ কাৰণে ইলিজিবল হ'ব লাগিব এতিয়া নৰ্মেলি আমি কাম বুলি ক'লে এমপ্লয়মেণ্ট বুলি ক'লে চৰকাৰী চাকৰিটো বুজি পাওঁ গতিকে চৰকাৰী চাকৰিটোতো বহুত লিমিটেড হ'ব আমাৰ তাত যদি ধৰি লওক অসমত যদি 14 লাখ নিবনুৱা আছে আনএমপ্লয় বুলি যাক কোৱা হয় এই আনএমপ্লয়ৰ ভিতৰত চাকৰি এতিয়া 1 লাখ 2 লাখে পাব বা 3 লাখে পালে চাকৰি তথাপিতো 14 লাখত আৰু 11 লাখ আনএমপ্লয় হৈ থাকিব গতিকে এমপ্লয়েবল হোৱাৰ কাৰণে ফাৰ্ষ্ট আমাৰ মানে কি হয় স্কিলটো আমি দিব লাগিব প্ৰথম কথাটো হ'ল স্কিল পঢ়াটো এটা স্কিল আমি পঢ়ি পেলাই শিকি পেলাই বহুত নিবনুৱা হৈ আছে MA পাছ কৰি সি ধৰি লওক এটাও ইণ্টাৰভিউ পাছ কৰা নাই BA পাছ কৰি সি এটাও ইণ্টাৰভিউ পাছ কৰা নাই চ' তেখেতে যিটো টেক্সট বুক নলেজ সেইটো তেখেতে কি কৰিব পৰা নাই এটা ভালকৈ চাকৰি পাবলৈ জব পাবলৈ এটা স্কিল যিটো আয়ত্ব কৰিব লাগে ইণ্টাৰভিউ পাছ কৰিবলৈ এই স্কিললৈ তেখেতে এইটো নিব পৰা নাই তো সেইকাৰণে এতিয়া আমাৰ প্ৰথম কথাটো হৈছে এডুকেশ্যন যি নেশ্যনেল এডুকেশ্যন পলিচি আহিছে ভাৰতত নতুনকৈ এই নেশ্যনেল এডুকেশ্যন পলিচি 2020 চনত যেটো আহিছে তাত ভোকেশনাল সাবজেক্ট আৰু স্কিল সাবজেক্টটো গুৰুত্ব দিয়া হৈছে কাৰণটো হৈছে কি যে গভৰ্নমেণ্ট সেক্টৰত এটা পাৰ্সনে চাকৰি কৰিব কিন্তু লাৰ্জ সেকশনে গভৰ্নমেণ্ট মানে কি হয় সেক্টৰত চাকৰি নাপাব ইহঁতে প্ৰাইভেটত কৰিব লাগিব বা সেলফ এমপ্লয়ি হ'ব লাগিব গতিকে প্ৰাইভেটত কৰিব লাগিলে নেশ্যনেল মাল্টিনেশ্যনেল ইণ্ডাষ্ট্ৰি বা কোম্পানীত কাম কৰিব লাগিলে ষ্টিল ইউনিট স্কিল আপোনাক স্কিল লাগিব আপুনি হয় MBA পাছ কৰিব লাগিব BBA পাছ কৰিব লাগিব নহয় কিবা এটা মেনেজমেণ্ট কোৰ্স কৰিব লাগিব নহয় কিবা ITI বা IIT কিবা এটা কোৰ্স কৰিব লাগিব টেকনিক্যাল কোৰ্স কিবা নহয় কিবা কৰিব লাগিব নহলে এমপ্লয়েবল নহব গতিকে আমাৰ যেটো দৈনন্দিন নিড আমাৰ ইয়াত কি প্ৰয়োজন আছে বড়োলেণ্ডত আমাক প্লাম্বাৰ লাগে JJMৰ এটা পাইপ মানে পুতিবলৈ মানুহ নাই আমাৰ ইয়াত মেশন লাগে
মিস্ত্ৰী বুলি ক'লে আমাৰ কোনো নকৰে। ইয়াত ঘৰ বনাবলৈ PMOৰ ঘৰ লাখ লাখ ঘৰ আহিছে, ঘৰ বনাবলৈ মানুহ নাই, বহুত দেৰি ৰখি থাকিব লগা হৈছে। ইলেক্ট্ৰিচিয়ান আমাৰ তাত নাই, আমাক ভাল ভাল ইলেক্ট্ৰিচিয়ান লাগে। আজিকালি ইলেক্ট্ৰিচিয়ানৰ ভিতৰত AC জানা মানুহ লাগিব, বহুত ঘৰে ঘৰে AC আছে, বহুত ঘৰে ঘৰে ফ্ৰিজ আছে, এইবিলাক বনাব পৰা মানুহ লাগিব। কম্পিউটাৰ বনোৱা, TV বনোৱা, ইলেক্ট্ৰনিক্সৰ কাৰণে আমাক মানুহ লাগে। চ' প্ৰথম হ'ল দৈনন্দিন যিটো নিড আছে, আমাক পপুলেশ্যন ৱাইজে 35 লাখ জনসাধাৰণ বড়োলেণ্ডত আছে। 35 লাখ জনসাধাৰণৰ ভিতৰত যদি মানে 35% বা 40%-এ TV কিনিবলৈ পাৰিছে, 40%-এ, তাত আপুনি ধৰি লওক 35 লাখৰ ভিতৰত আমাৰ ইয়াত ফেমিলি আমি ধৰি ল'লোঁ 8 লাখ ফেমিলি আছে। 8 লাখৰ যদি 2 লাখ মানুহৰ TV আছে, 2 লাখ ফেমিলিৰ TV বেয়া হ'ব, ভাল কৰিব লাগিব। চ' বিভিন্ন ছেক্টৰত আমাক মানুহ লাগে। ফাৰ্নিচাৰ বনোৱা মানুহ লাগে, এগ্ৰিকালচাৰ ছেক্টৰত মানুহ লাগে, ভাল ভাল খেতি কৰিব পৰা মানুহ। আজিকালি হৰ্টিকালচাৰটো বহুত আগবাঢ়ি আহিছে, অৰ্গেনিক খেতি কৰিবলৈ মানুহ লাগে। বিভিন্ন ছেক্টৰত আমাক মানুহ লাগে। কিন্তু কথাটো হৈছে কি, এমপ্লয়মেণ্ট দিবৰ কাৰণে আমাৰ যিটো ইনষ্টিটিউশ্যন, এই ইনষ্টিটিউশ্যন শিক্ষাটো যথেষ্ট হোৱা নাই। আমি PG to KG কি কয় KG to PG আমাৰ যিখিনি শিক্ষা, ইয়াত আমি টেক্সট বুক পঢ়ি পেলাই আমি ধৰি লওক পাছ কৰিছোঁ, শিক্ষকে প্ৰফেচাৰে আমাক শিকাইছে, আমি পৰীক্ষাও পাছ কৰিছোঁ, ডিগ্ৰীও লৈছোঁ, কিন্তু ইয়াৰ পৰা ওলাই যায় আমি খেতি কৰিব পৰা নাই। আমি বাঁহডাল কেনেকৈ ৰুব লাগে, তামোলডাল কেনেকৈ ৰুব লাগে, এইবিলাক শিকোৱা নাই। যাৰ কাৰণে আজি কি হৈছে, আমাৰ ল'ৰাবিলাকে বিভিন্ন কামত যাবলৈ পৰা নাই। তো সেইকাৰণে আজি আফটাৰ মানে 10+2 বা ক্লাছ 10 আমাৰ ল'ৰা ছোৱালীখিনিয়ে আমাৰ লাইফ স্কিলটো শিকিব লাগিব, লাইফ স্কিল। গতিকে বড়োলেণ্ডত আমি এতিয়া টিচাৰসকলক ট্ৰেইনিং দিছোঁ, টিচাৰসকলৰ পিছত অফিচাৰসকলক ট্ৰেইনিং দিছোঁ। আমাৰ ইয়াত ITI 7খন আছিলে, আমি 11খন কৰিলোঁ। ITIত আমি বিভিন্ন নতুন নতুন ছাবজেক্টবিলাক আনিছোঁ আৰু তাত ক্লাছবিলাক 2টা শিফ্ট 3টা শিফ্টত আৰম্ভ কৰিছোঁ। লাৰ্জ স্কেলত আমি স্কিল ট্ৰেইনিংবিলাক আৰম্ভ কৰিছোঁ। 25খন কলেজ আমি চিলেকশ্যন কৰিছোঁ, য'ত গ্ৰেজুৱেট, হায়াৰ ছেকেণ্ডাৰী পাছ, MA পাছ ল'ৰা ছোৱালীয়ে যি কি নহওক কেৰিয়াৰত যাবৰ কাৰণে তাতে কোচিং ল'ব পাৰে। 25খন কলেজ, এটা ডিষ্ট্ৰিক্টত 5খন কলেজ আমি চিলেক্ট কৰিছোঁ। যি কি নহওক এই 5খন ওদালগুৰি কলেজো এখন হয়। এই কলেজত ছেটাৰডে আৰু ছানডে আমাৰ ষ্টুডেণ্টসকলে আহি পেলাই নিজে যি বিচাৰে, বেংকৰ চাকৰি ল'ব বিচাৰে, ৰেলৱেৰ চাকৰি ল'ব বিচাৰে, ডিফেন্সত যাব বিচাৰে, যি কি নহওকৰ কাৰণে ইয়াতে স্কিল ট্ৰেইনিং ল'ব পাৰিব। 25খন কলেজ আমি তৈয়াৰ কৰিছোঁ। 1100 স্কুলত, 1100 স্কুলত আমি 1100 কেৰিয়াৰ কাউন্সিলৰ ঠিক কৰিছোঁ, টিচাৰসকল, প্ৰফেচাৰসকলক লৈ, যাহাতে ছাত্ৰ ছাত্ৰীয়ে যদি কিবা কৰিব বিচাৰে, জানিব বিচাৰে, তেখেতসকলক যাহাতে কিবা এটা সুবিধা দিব পাৰে। এতিয়া সেইকাৰণে এটা ছেকশ্যন যিবিলাক মেৰিটত আজি চাকৰি পাইছে, আমাৰ LP UPৰ কেইদিনমান পিছত চাকৰি হৈ আছে, কমপ্লিট মেৰিট বেচিছত হ'ব। ইয়াৰ আগত আমাৰ PGT, GT আৰু PGT হৈ গ'ল, তাতো মেৰিট বেচিছত হ'ল। এতিয়া 3rd গ্ৰেড 4th গ্ৰেড হ'ব। আমি কৈছোঁ কি কোনো কম্প্ৰমাইজ কৰিব নালাগে, মেৰিট বেচিছত চাকৰিটো দিব লাগে। তো যিখিনিৰ মেৰিট আছে, যিখিনি স্কিল আছে, সেইখিনি গভৰ্ণমেণ্ট জবটো পাব। ৰেষ্ট যিখিনি আছে ইহঁতৰ কাৰণে আমি বডোফা লাইভলিহুড মিছনৰ দ্বাৰা বহুতখিনি আমি ট্ৰেইনিং দিছোঁ। পিক মিছন, যিসকল গাহৰি পালন কৰে, গোট মিছন, যিসকল ছাগলী পালন কৰে, আমি অগৰু প্লেণ্টেশ্যনটো দিছোঁ। 18,000 ফেমিলিক আমি অগৰু গছ ৰোৱাৰ কাৰণে, 14 লাখ অগৰু গছ ৰোৱাৰ কাৰণে সহায় কৰিছোঁ। বিভিন্ন ছেক্টৰত, পল্ট্ৰিৰ পৰা লৈ পেলাই আমি গ্ৰীণ মিছন আনিছোঁ। বিভিন্ন ক্লাবছবিলাক, 4000 ক্লাবছক আমি সহায় কৰিছোঁ। তেনেকুৱা কামবিলাক আমাৰ চলি আছে। গতিকে ইউথসকলক আমি বিভিন্ন কামৰ কাৰণে নিজৰ সামৰ্থ্য অনুযায়ী, নিজৰ কেপাচিটি, ইফিচিয়েঞ্চি অনুযায়ী বেলেগ বেলেগ কামত আমি ছাপোৰ্ট কৰিবলৈ 25খন কলেজত আমি ট্ৰেইনিং আৰম্ভ কৰিছোঁ। আৰু সেই ট্ৰেইনিংটোত আমাৰ ল'ৰা ছোৱালীসকলক ৱেবছাইটত আমি দিয়া হ'ব, আৰু ৱেবছাইটত চবেই এপ্লাই কৰিব পাৰিব, আৰু তেখেতসকলক বিভিন্ন এমপ্লয়মেণ্টৰ কাৰণে BTR চৰকাৰে অনাগত দিনত 100% সহায় কৰি যাব। থেংক ইউ। থেংক ইউ ছাৰ। মই আৰু কোনোবা যদি প্ৰশ্ন কৰিও মই তেখেতৰ ওচৰত আহিব বিচাৰিছোঁ। हेलो सर, मेरा नाम करण शर्मा है। मैं गांव गरेमरी से आया हूं और मैं अभी KBRT कॉलेज पर BA 5th सेम पर पढ़ रहा हूं।
सर मेरा आपसे ये सवाल है कि सर आप दिन भर इतने बिजी रहते हैं, आपका इतना बिजी शेड्यूल है, इतना बिजी रहने के बावजूद आप अपने काम पर इतना फोकस कैसे कर पाते हैं सर? इसका सीक्रेट क्या है सर? थैंक यू सर। थैंक यू शर्मा जी। आप जानते हैं APJ अब्दुल कलाम जो मिसाइल मैन बोलते थे, हमारे देश की एक समय पे प्रेसिडेंट ऑफ इंडिया थे। तो APJ अब्दुल कलाम जी ने बोला कि सपना वो नहीं होता है जो आप गहरे नींद में देखते हैं, सपना वो होता है जो आपको सोने नहीं देते हैं। तो जिसका जिसका सपना है उसको सोने का कोई फुर्सत नहीं है। आप मुझे पूछ रहे हो हमारे देश के प्रधानमंत्री जी कितने टाइम सोते हैं, हम सब लोग सोचते हैं, इतना काम करते हैं। हमारे राज्यों की मुख्यमंत्री जी डॉक्टर हिमंत बिश्व शर्मा जी, मैं खुद भी देखा, सुबह 2 बजे 3 बजे तक काम करते हैं सुबह के, फिर 2-3 घंटा सो के नेक्स्ट डे मॉर्निंग 6 बजे 7 बजे से काम शुरू करते हैं। वैसे ही बहुत सारे देश के नेता हैं जो लोग कम सोते हैं और इसीलिए फोकस कर पाते हैं क्योंकि हम लोग का वही जिंदगी का एक मकसद है। अभी मुझे इस जन्म में सिर्फ यहाँ के लोगों के लिए काम करना है। अगर मौका मिले तो पूरा दुनिया के लिए थोड़ा बहुत किसी को अगर सपोर्ट कर सकते हो मतलब मेरी तरफ से हो सकता है तो मैं करूँगा। लेकिन अभी जो है ये समय जो है बोडोलैंड के 35 लाख लोगों के लिए है। इस समय पे मेरा एक ही फोकस है सुबह से शाम तक, और हमारे समय बहुत कम होता है, दिन में 24 आवर होता है और साल में कितना है 365 डेज। 365 डेज में आपको ये काम कंप्लीट करना है। तो इसीलिए सोने का अगर बहुत ज़्यादा सोचेंगे तो काम करना आपका नहीं होगा। और सदगुरु जी ने सोशल इंजीनियरिंग में बोला हम लोग को इतना भी सोने का ज़रूरत नहीं है, ये एक हम लोग का एक सोच है कि हम लोग को 7 घंटा सोना है, 8 घंटा सोना है। लेकिन इंसान भी मशीन का जैसे ही होते हैं, हमारा सोने से भी तो इंजन काम करते रहते हैं। तो इसीलिए काम पे जब फोकस करते हैं आपका थकान भी दूर होता है, आपका हर जो परेशानी दूर होता है और हमारा जीवन ही काम है, काम ही जीवन है। तो प्रभु श्री कृष्ण ने बोला है कर्म करो, कर्म में ही जीवन है और कर्म में ही ईश्वर है, कर्म में ही सब कुछ है। जो कर्म नहीं करता है, जो काम नहीं करता है, उसके लिए जिंदगी का कोई मकसद नहीं होता है, कोई मतलब नहीं होता है। तो इसीलिए शर्मा जी आप भी काम करिए, अच्छा से पढ़िए, बड़ा आदमी बनिए और अपना जिंदगी का जो मतलब है इसको एक मीनिंगफुल कीजिए। तभी आप भी क्या है आपके परिवार के लिए, आपके गांव के लिए, आपके समाज के लिए आप बहुत कुछ कर पाएंगे। मुझे भगवान से प्रार्थना है मेरा कि आप भी जीवन में और आगे बढ़े और बहुत काम करें। थैंक यू। थैंक यू। नेक्स्ट कोनेबा যদি প্ৰশ্ন কৰিব, এজন মহিলাই বন্তিয়ে কৰিব বিচাৰিছে। Good evening, respected sir. My name is Laiman Boro. I came from village named Batabari, which come under Panbari VCDC. Presently, I am doing my graduation in Tamulpur College, Tamulpur. Sir, as I am a student of political science, my question is related to politics. Sir, how is your UPPL political party different from BPF or other political party in terms of events and governance? थैंक यू। पॉलिटिकल साइंसर छात्री तो पॉलिटिकल क्वेश्चन खुदिसे। मैं आशा राखिछु नोंनि मुंखौ मा होनदोंमोन? लाइमोन बर'। मैं आशा राखिछु लाइमोन बर' एकदिन নহয় একদিন MLA নহলে মন্ত্ৰী হবয়ে হ'ব। সবে হাত চাপৰি দিয়ক। থ্যাংক ইউ। Thank you, sir. আৰু কৈছে শিওর বুলি কৈছে, একদম হবয়ে হ'ব। আমাক মহিলা লিডার লাগে, ভালকে পঢ়িবা। ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰত শাসন কৰিবলৈ সেই সময়ত কংগ্ৰেছ পাৰ্টি আছিল, বেলেগ বেলেগ পাৰ্টি আছিল। পিছত আহি আহি ভাৰতত এতিয়া হাজাৰ হাজাৰ পাৰ্টি হ'ল। এই পাৰ্টিবিলাকৰ নিজৰ নিজৰ
নীতি আছে, আদৰ্শ আছে, আইডিঅলজি আছে, উদ্দেশ্য আছে, অবজেক্টিভ আছে, সব আছে। ঠিক তেনেধৰণৰ UPPL এটা পাৰ্টি, UPPLৰো নিজৰ আইডিঅলজি, নিজৰ প্ৰিন্সিপাল, নিজৰ এম এণ্ড অবজেক্টিভ, নিজৰ মিছন আৰু ভিজন আছে। চ' তেওঁ সুধিছে কি আমাৰ বেলেগতকৈ BPF বা বেলেগতকৈ কিয় ডিফাৰেণ্ট। পৃথিৱীত প্ৰত্যেকজন মানুহৰ চিন্তাটো বেলেগ বেলেগ। আমাৰ কাৰো মুখৰ যিটো আকৃতি সিটোও নিমিলে, আমাৰ ব্ৰেইনটোও নিমিলে। তো সিটোতো এটা নেচাৰেল ডিফাৰেঞ্চ। এতিয়া পাৰ্টিটো কেনেকৈ ডিফাৰেঞ্চ? পাৰ্টিৰ লিডাৰসকলৰ ওপৰত ডিপেণ্ড কৰে। 2015 চনত আমাৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট UG ব্ৰহ্ম ডাঙৰীয়াই UPPL দলটো জন্ম দিছে। 2015 চনৰ আগৰত 2003 BTC চুক্তি হৈছে। তাৰ আগত 1987ত বড়োলেণ্ড আন্দোলন আৰম্ভ হৈছে। তাৰ আগত 1967ত নিখিল বড়ো ছাত্ৰ সন্থা PTCয়ে জন্ম পাইছে বড়ো ভূমিত। আৰু বড়োসকলৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰৰ সংগ্ৰাম আৰম্ভ হৈছে। এই অধিকাৰৰ সংগ্ৰামৰ দীঘলীয়া সময়ত আমাৰ বড়োলেণ্ড অঞ্চলত বিভিন্ন পৰিৱেশ পৰিস্থিতি হৈ গৈছে। এতিয়া বড়োলেণ্ড অঞ্চলত বড়ো আৰু বিভিন্ন জাতি জনগোষ্ঠী আছে। এতিয়া মই হিচাপ কৰি ওলালোঁ 26টা জাতি জনগোষ্ঠী আছে। এই 26টা জাতি জনগোষ্ঠী সকলো ভাৰতীয় নাগৰিক হয়। all are citizen of the country. So as citizen of the country, everyone, each and everyone, প্ৰত্যেকজন আৰু সব কমিউনিটিৰে আমাৰ ভাৰতৰ সংবিধানত যিখিনি ব্যৱস্থা আছে, যিখিনি অধিকাৰ আছে, এই অধিকাৰখিনি প্ৰত্যেকজনৰ প্ৰাপ্য অধিকাৰ। কিন্তু এই অঞ্চলৰ মানুহবিলাকে এটা সময়ত ভাবিলে যে 1947 চনত স্বাধীন হোৱা ভাৰতৰ বিভিন্ন অঞ্চলটো আগুৱাই গ'ল, আমাৰ অঞ্চলটো আগুৱাই যোৱা নাই। বিভিন্ন অঞ্চলত ৰাস্তা ঘাট হ'ল, দলং হ'ল, স্কুল কলেজ ইউনিভাৰ্চিটি হৈ গ'ল, আমাৰ অঞ্চলত হোৱা নাই। তো সেইকাৰণে এটা ডাঙৰ আন্দোলন হৈ গ'ল। আৰু সেই আন্দোলনৰ ফলত BSc, BTC আৰু এতিয়া BTR গঠন হ'ল। এই BSc, BTC আৰু BTRটো গঠন হ'ল। চ' সেইটো চলাব লাগিব। তো কোনে চলাব? নৰ্মেলি এটা পলিটিকেল পাৰ্টি চলোৱাটো সাধাৰণ কথা। কিন্তু মানুহৰ হপছ এণ্ড এছপিৰেশ্যন, আশা আৰু আকাংক্ষা, গাংনাই আৰু উখৈনাই, এইটো পূৰা কৰিবলৈ কোনোবা ভাল মানুহে নেতৃত্ব দিব লাগিব। চ' UG ব্ৰহ্ম ডাঙৰীয়া দীঘলীয়া সময় সমাজৰ লগত থাকি, জাতিৰ লগত থাকি বহুত কথা ভাবিলে যে আমাৰ অঞ্চলত হত্যা হিংসা হৈছে, ভাতৃঘাত সংঘৰ্ষ হৈছে, জাতি জনগোষ্ঠীৰ মাজত আমাৰ গোষ্ঠীগত সংঘৰ্ষ হৈছে। বিভিন্ন সমস্যাটো দূৰ কৰিবলৈ UG ব্ৰহ্ম ডাঙৰীয়াই 2015 চনত UPPL দলটো গঠন কৰিছে। আৰু UPPL দলটো গঠন কৰি প্ৰথমে চেষ্টা কৰিলে যে ইয়াতে এটা ডেমক্ৰেটিক বাতাবৰণ, আমাৰ দেশখন গণতান্ত্ৰিক দেশ, বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ হ'ল ভাৰত, ৱৰ্ল্ড লাৰ্জেষ্ট আৰু ৱৰ্ল্ড মানে বেষ্ট ডেমক্ৰেচি মানে এক্সাৰচাইজ হৈ আছে ভাৰতত। তো সেইকাৰণে বড়োলেণ্ড অঞ্চলত যদি কোনোবা কথা ক'বলৈ নাপায়, ইয়াত বন্দুক বাৰুদেহে যদি মাত দিয়ে, হত্যা হিংসাই যদি চবকে দমন কৰি ৰাখে, এইটোতো ভাল নহ'ব। বড়োলেণ্ডৰো চবৰো বাক স্বাধীনতা থাকিব লাগিব, কথা কোৱাৰ স্বাধীনতা, ফ্ৰীডম অফ স্পীচ। বড়োলেণ্ডত চবে হিউমেন ৰাইট পাব লাগিব, ছ'চিঅ' পলিটিকেল ৰাইট পাব লাগিব, অৰ্থনৈতিক অধিকাৰটো পাব লাগিব। চব এই অধিকাৰবিলাক দিবলৈ সেই সময়ত আমাৰ নেতাবিলাকে দেশত কি হৈছে, কি হোৱা নাই, কি আইন বনাইছে, কি আইন বনোৱা নাই, কি ভাল স্কিম আছে আৰু নাই, এই কথাবিলাক আমাৰ ৰাজনৈতিক নেতাবিলাকে ভালকৈ এড্ৰেছ কৰিব পৰা নাছিলে। সেইকাৰণে UG ব্ৰহ্ম ডাঙৰীয়া UPPL গঠন কৰিলে, বহুত ষ্ট্ৰাগল কৰিলে। বন্দুক বাৰুদ দূৰ হ'ব লাগে, শান্তিৰ বড়োলেণ্ড হ'ব লাগে, বেআইনী অস্ত্ৰ শেষ হ'ব লাগে। এই কথাবিলাক লৈ পেলাই বহুত কাম কৰি 2020ত একৰ্ড হ'ল। আৰু 2020ত ময়ো পাৰ্টিত জইন কৰিলোঁ 27 ফেব্ৰুৱাৰীত। আমি চবে এটা মিছন বনালোঁ যে 30-40 ইয়াৰ্ছ বড়োলেণ্ডত যিবিলাক নেগেটিভিটি আছিলে সেইটো ট্ৰেন্সফৰ্ম কৰি পজিটিভিটিত আনিব লাগে, সব নেগেটিভ বিষয়বিলাক দূৰ কৰিব লাগে। আৰু এতিয়া আমাৰ লগত একেলগে 26টা জনগোষ্ঠী আছে। আমি কাজিয়া পেচাল কৰি সদায় জীয়াই থাকিব নোৱাৰোঁ, কাৰণ আমি বড়ো, গোৰ্খা, বঙালী, আদিবাসী, মাইনৰিটি যিমান জনগোষ্ঠী আছে, এটা কলেজতে, ওদালগুৰি কলেজতে আমাৰ ল'ৰা ছোৱালী পঢ়ে। ওদালগুৰি হস্পিটেলত ডক্টৰ আছে, এই ডক্টৰৰ তাত ইয়াত মাইনৰিটিও আহে, আদিবাসীও আহে।
অসমীয়াও আহে, চবেই আহে। যদি ইয়াত এজন মাইনৰিটি ডক্টৰ আছে, তাত যদি বড়ো মানুহে কয় ইয়াতে মুছলমান ডক্টৰৰ পৰা মই ঔষধ নাখাওঁ, ইয়াত যদি এজন আদিবাসী ডক্টৰ আছে, তাত যদি বড়োবিলাকে কয় যে আদিবাসী ডক্টৰৰ পৰা মই ঔষধ নাখাওঁ, তেনেকুৱা হ'লেতো সমাজটো নহ'ব। এই সমাজটো ভাল কৰিব লাগিব। ইয়াত এজন বিষয়া আহিছে, চাৰ্কেল বিষয়া, অসমীয়া হয়, তাক যদি কোনোবা নেগেটিভ কথা কয় যে অসমীয়া অফিচাৰ কাৰণে ভাল কাম কৰা নাই, এইটোতো নহ'ব। চ' এই নেগেটিভিটিটো দূৰ কৰাৰ কাৰণে আমি UPPLে কাম কৰিলোঁ। গতিকে BPFৰ সময়ত 17টা বছৰ পাইছে, 17টা বছৰত তেখেতসকলে শান্তি আনিব লাগে এইটো ফ'কাছ কৰা নাছিলে। 17টা বছৰত শিক্ষাটো ইহঁতে গুৰুত্ব দিয়া নাছিলে। এতিয়া আমি যেনেকৈ গুৰুত্ব দিছোঁ, যাৰ কাৰণে আজি মেট্ৰিকত চিৰাং ডিষ্ট্ৰিক্ট একেলগে দুবাৰ অল আছামত টপ হৈছে। হায়াৰ ছেকেণ্ডাৰীত বাক্সা জিলা আৰু তামোলপুৰ জিলা ছায়েন্স আৰু আৰ্টছত হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টত টপ হৈছে। আমি শিক্ষাটো গুৰুত্ব দিছোঁ, আমি জাতি জনগোষ্ঠীক গুৰুত্ব দিছোঁ। ভিজন ডকুমেণ্ট ওলাইছোঁ। ভাৰতবৰ্ষত ক'তো 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট ওলোৱা নাই, কোনো পাব্লিছ কৰা নাই, কোনো তেনেকুৱা কথা চিন্তা কৰা নাই। কিন্তু বড়োলেণ্ডত UPPL চৰকাৰে 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট বনাইছোঁ আমি। এইটো ভাৰতত ক'তো হোৱা নাই। এতিয়া এই 26টা জনগোষ্ঠী ভাৰতত যদি বিচাৰি নাপায় নিজকে, অসমত যদি ক'ৰবাত বেলেগত যদি বিচাৰি নাপায় নিজকে, বড়োলেণ্ডত বিচাৰি পাব। ইয়াত উৰিয়া বুলি জনগোষ্ঠী আছে, ইয়াত গোৰ্খা জনগোষ্ঠী আছে, ইয়াত সান্থালী আছে, ইয়াত মদাহী আছে, ইয়াত কোনোবা ঝলা আছে। এনেকুৱা সৰু সৰু জনগোষ্ঠীবিলাকক বড়োলেণ্ডত নিজকে বিচাৰি পাব। 26টা জনগোষ্ঠীৰ কাৰণে আমি কি কৰিছোঁ, এতিয়া মিউজিয়াম বনাবলৈ গৈ আছোঁ। 26টা জনগোষ্ঠীৰ আমি ইথনোগ্ৰাফি, ইতিহাস লিখিবলৈ গৈ আছোঁ, যাতে চবে প্ৰাউড ফিল কৰিব পাৰে যে মোৰো এটা ইতিহাস আছে, মোৰ জনগোষ্ঠীটো এটা জনগোষ্ঠী হয়, তেনেকুৱা ফিল কৰিব পাৰে। এই কামবিলাক কৰিছোঁ। মাটিৰ কামবিলাক কৰিছোঁ আমি, কাৰণ মাটি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। এটা সময়ত অনলি 1600 পৰিয়ালৰ মাটিৰ কাম মানে 17 বছৰত BPFৰ কৰিছিলে। স্বাধীনতাৰ 1947ৰ পৰা 1950, 1960, 1970ৰ পৰা এক কথাও মাটি নোহোৱা মানুহ 1 লাখতকৈ বেছি পৰিয়াল আছে বড়োলেণ্ডত। এই মানুহবিলাকক এতিয়া আমি মাটিৰ অধিকাৰ দি আছোঁ। প্ৰায় 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা অনলি 4-3 বছৰত আমি শেষ কৰিছোঁ। গতিকে হাউ উই আৰ ডিফাৰেণ্ট। আমি তেখেতসকলৰ নিচিনা পলিচি নোহোৱাকৈ কাম কৰা নাই, আমি উইথ পলিচি কাম কৰিছোঁ। তেখেতসকলৰ নিচিনা ভিজন নোহোৱা কাম কৰা নাই, আমি ভিজন লৈ কাম কৰিছোঁ। এটা হ'ল সংগ্ৰামীসকলকো আমি শ্ৰদ্ধা দিছোঁ। এতিয়া আমি নতুন এটা মিছন লৈছোঁ, বীমা চিবিনাই বিথাংকি, মা সেৱা আঁচনি অসমীয়াত ক'লে। বীমা চিবিনাই বিথাংকিত কি, আমাৰ 30-40 বছৰ সংগ্ৰামত যিসকল সংগ্ৰামী মৰি গ'ল, সেইসকলৰ মাসকল জীয়াই আছে, কিন্তু তেখেতসকলক চাবলৈ কোনো নাই। কোনোবা দুজন ল'ৰা মৰি গৈছে। এই মাসকলক আমি প্ৰত্যেক মাহত 1,000 কৰি, তেখেতসকলে জীয়াই থকালৈকে 1,000 কৰি প্ৰত্যেকজন মাক আমি দিব বিচাৰিছোঁ। হাউ উই আৰ ডিফাৰেণ্ট। এই কথাটো BPFে ভাবা নাছিলে। মাৰ্টিয়াৰসকলক আমি যিমান পাৰোঁ ইমান মাৰ্টিয়াৰসকলক আমি এক্সগ্ৰেচিয়া দিলোঁ, কেছবিলাক আমি উইথড্ৰ কৰিলোঁ। এতিয়া বিভিন্ন সংগ্ৰামীসকল, নট অনলি বড়ো, বিভিন্ন জনগোষ্ঠীৰ সংগ্ৰামীসকলৰ লগত আমি কথা পাতিছোঁ। ৰাজপথত যাই আন্দোলন কৰিব নালাগে। এতিয়া বড়োলেণ্ডত কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বনাইছোঁ। কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে প্ৰত্যেকটা জনগোষ্ঠীক বছৰত দুবাৰ মাতি পেলাই সুধিব যে আপোনাৰ জনগোষ্ঠীত কিবা সমস্যা আছে নেকি। চৰকাৰে মাতি পেলাই সুধিব। আগত ধৰ্ণা দিব লাগিছিলে, ৰেলী কৰিব লাগিছিলে। তেনেকুৱা বহুত ক্ষেত্ৰত আমি ডিফাৰেণ্ট। আমাৰ মিছন আছে, ভিজন আছে, আমাৰ এজেণ্ডা আছে। আৰু 35 লাখ জনসাধাৰণক ওৱান ছিংগল ফেমিলি হিচাপে লৈ আগবাঢ়ি যোৱাৰ UPPLৰ এটা ডাঙৰ এটা মিছন আছে। সেইটো লৈ পেলাই আমি কাম কৰিছোঁ। থেংক ইউ। থেংক ইউ ছাৰ। নেক্সট কুৱেশ্যন কোনোবা যদি সুধিব বিচাৰে। মাইকটো অন হোৱা নাই, মাইকটো। নমস্কাৰ ছাৰ, মোৰ নাম অমৃত কুমাৰ হাজং। মোৰ গাঁওখনৰ নাম 3 নং দৰং বাহাজাৰ আৰু মই BA পাছ কৰিছোঁ। মোৰ ফালৰ পৰা আপোনালৈ এটি প্ৰশ্ন। আপুনি কৈছে বড়োলেণ্ড ইজ ফৰ অল, সেয়েহে বড়োলেণ্ডত থকা 26টা জনগোষ্ঠীক একেলগে কেনেকৈ আগুৱাই লৈ যাব?
থেংক ইউ। কি নাম কৈছিলে ভাইটি? অমৃত কুমাৰ হাজং, অমৃত হাজং। ক'ত ঘৰ? নম্বৰ 3 দৰং বাহাজাৰ, নাম্বাৰ 3 দৰং বাহাজাৰ। দৰংগা হাজাৰ। থেংক ইউ। হাজং জনগোষ্ঠী আমাৰ এটি পুৰণি জনগোষ্ঠী, জনজাতি। এই জনগোষ্ঠীৰ লগত মোৰ আগৰ পৰাই সম্পৰ্ক আছে। মোৰ গাঁও খৌৰাগুৰি, আমাৰ খৌৰাগুৰিতো হাজং আছে। এইকাৰণে মই হাজং জনগোষ্ঠীক আগৰ পৰাই চিনি পাওঁ। তেওঁ খুব ভাল এটা প্ৰশ্ন সুধিছে যে 26টা জনগোষ্ঠীক লৈ কেনেকৈ আগবাঢ়ি যাব। ভাৰতবৰ্ষ যিদিনা স্বাধীন হ'ল 1947 চনত, আমি চবে একেলগে স্বাধীন হৈছোঁ। ইয়াত হাজঙো হৈছে, বড়ো হৈছে, ৰাভাও হৈছে, গাৰো হৈছে, চবেই হৈছে। স্বাধীন হোৱাৰ আগত 500তকৈ বেছি প্ৰিন্সলি ষ্টেট বুলি কৈছে সেই সময়ত দেশ আছিল ভাৰতত। আজি 543টা MP চিট আছে। আৰু 1950 চনত যেতিয়া ভাৰতৰ সংবিধান গৃহীত হৈছে, আমাৰ সেই সময়ত বাবা চাহেব আম্বেদকাৰসকলে সংবিধান ৰচনা কৰিলে আৰু 1950 চনত সংবিধানখন গৃহীত হ'ল। যেতিয়া সংবিধানখন গৃহীত হ'ল, আমি চবে ভাৰতীয় নাগৰিক হৈ গ'লোঁ আৰু ভোটাৰো হৈ গ'লোঁ। আমি ভোটো দিবলৈ পাওঁ 18 বছৰৰ পিছত আৰু ভাৰতৰ নাগৰিক হৈ গ'ল। ভাৰতৰ সংবিধান বিশ্বৰ ভিতৰত সকলোতকৈ দীঘল সংবিধান, বহুত লম্বা সংবিধান ভাৰতৰ সংবিধান। এই সংবিধানত ভাৰতৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা সেই সময়ত হয়তো 40 কোটি আছিল, আজি প্ৰায় 150 কোটি হ'বলৈ গৈ আছে। এই ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীকে ভাৰতৰ সংবিধানে সম অধিকাৰ, সম মৰ্যাদা দিছে। কিন্তু ভাৰতত বিভিন্ন সময়ত নেতৃত্ব দিয়া নেতাসকলে, পণ্ডিত জৱাহৰলাল নেহৰু প্ৰথম প্ৰধানমন্ত্ৰী আৰু আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ বহুতখিনি আঁচনি আনিছে, বহুতখিনি স্কিম আনিছে, বহুতবাৰ সংবিধান সংশোধন কৰি পেলাই আমাৰ নাগৰিকবিলাকক অধিকাৰ দিছে। কিন্তু আজিলৈকে সম্পূৰ্ণ হোৱা নাই। এই সময়ছোৱাত 78 বছৰত ভাৰতৰ সংবিধান বহুতবাৰ সংশোধন কৰা হ'ল। আৰু এই সংশোধন কৰাৰ পিছত বহুতখিনি নতুন ৰাজ্য গঠন কৰা হ'ল, নতুন জিলা গঠন কৰা হ'ল, নতুন ইউনিয়ন টেৰিটৰি গঠন কৰা হ'ল। কিন্তু ভাৰতৰ জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোকসকলে আজিও ভাবি আছে কি মই বঞ্চিত হৈ আছোঁ, মই লাঞ্ছিত হৈ আছোঁ, ভাৰত চৰকাৰে মোক চোৱা নাই, ৰাজ্য চৰকাৰে মোক চোৱা নাই, মোৰ জাতিটো কি দোষ কৰিলে, মোক যে কোনো নিদিয়ে, হাজং জনগোষ্ঠীক কোনো নাচায়, মদাহী জনগোষ্ঠীক কোনো নাচায়, অমুক জনগোষ্ঠীক কোনো নাচায়, আমি কি ভুল কৰিলোঁ, আমিওতো নাগৰিক। এই কথাটো চবে ভাবি আছে। বড়ো জনগোষ্ঠীও এটা সময়ত ভাবি আছিলে যে আমিওতো খিলঞ্জীয়া হয়, আমাৰ নৰ্থ ইষ্টত সবচে বেছি ট্ৰাইবেলৰ মাজত পপুলেশ্যন আছে, কিন্তু বড়োসকলক কিয় চোৱা হোৱা নাই। সেইকাৰণে এটা সময়ত কি হ'ল, আন্দোলন হ'ল, সংগ্ৰাম হ'ল। আৰু এইটো অকল আমাৰ ইয়াত নহয়, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বহুত জাতি জনগোষ্ঠীয়ে সংগ্ৰাম কৰিছে ভাৰত স্বাধীন পোৱাৰ পিছত। গুজৰাটৰ পৰা মণিপুৰলৈকে বহুত জাতি জনগোষ্ঠী এতিয়াও সংগ্ৰাম কৰি আছে নিজৰ অধিকাৰৰ নামত। আৰু এই সংগ্ৰাম কৰা জাতি জনগোষ্ঠীবিলাকৰ অধিকাৰ প্ৰদান কৰাটো আমাৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দায়িত্ব। কিন্তু আজিলৈকে সেই অধিকাৰবিলাক দিব পৰা নাই বিভিন্ন কাৰণত। এইটো কনফ্লিক্ট অফ ইণ্টাৰেষ্ট বুলি কয়। আমাৰ ভাৰতত এতিয়াও বহুত ভাষাভাষী লোক আছে, ইয়াৰ ভিতৰত 22টা ভাষাহে অফিচিয়েল লেংগুৱেজ, বাকী ভাষাবিলাক অফিচিয়েল লেংগুৱেজ নহয়। কিন্তু এই ভাষাবিলাকৰ উৎপত্তি ভাৰতৰ মাটিতে, ভাৰতৰ ভূমিতে হৈছে। গতিকে আজি প্ৰশ্ন হৈছে কিয় ভাৰতত 22টা মাত্ৰ ভাষা মানে ইয়াত মানে কি কয় অফিচিয়েল লেংগুৱেজ হ'ব লাগে, আৰু ভাষা হ'ব লাগিছিলে। বড়োলেণ্ডতে 18টা ভাষা আছে, যি 18টা ভাষাৰ ভিতৰত 3-4টা ভাষাহে স্বীকৃতিপ্ৰাপ্ত, বাকীখিনি ভাষা স্বীকৃতিপ্ৰাপ্ত নহয়। কিন্তু এই ভাষা কোনো ইংলেণ্ড আমেৰিকাৰ ভাষা নহয়, ভাৰতৰে ভাষা। এই ভাষাখিনি জীয়াই ৰাখিব জীয়াই ৰখাৰ কাৰণে মই স্বাধীনতাটো বাদ দিলোঁ 1947। 1950 চনত আমাৰ সংবিধান গৃহীত হোৱাৰ পৰা আজিলৈকে এই ভাষা সংস্কৃতিবিলাক জীয়াই ৰাখিব লাগিছিলে, কিন্তু ইয়াৰ কামবিলাক হোৱা নাই। কেতিয়াবা ভাৰতৰ প্ৰধানমন্ত্ৰী পাকিস্তানৰ লগত যুদ্ধ লাগিব লাগে, কেতিয়াবা চাইনাৰ লগত যুদ্ধ লাগিব লাগে,
কেতিয়াবা ভাৰতৰ কোনোবা এজন নেতাই ভাবে আমিও বিশ্বৰ মানদণ্ডত যাব লাগে তেনেকা বিভিন্ন কাম কৰোঁতে যিখিনি সংবিধানত লিপিবদ্ধ অধিকাৰ সেই অধিকাৰটোকো ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা কোনোবা জনগোষ্ঠীয়ে আজিলৈকে পাবলৈ সক্ষম হোৱা নাই এই কথাটো মই উপলব্ধি কৰিলোঁ যেতিয়া মই 29 বছৰ সংগ্ৰাম কৰিলোঁ নিখিল বড়ো ছাত্ৰ সন্থাত থাকি 29 বছৰ যেতিয়া ৰ'দে বৰষুণে প্ৰচণ্ড ৰ'দত ৰেল লাইনত থিয় দিলোঁ প্ৰচণ্ড ৰ'দত ৰাজপথত থিয় দিলোঁ ৰেলী কৰিলোঁ ধৰ্ণা দিলোঁ আৰু আমাৰ মাজতে বহুত মানুহে যেতিয়া শ্বহীদ হৈ গ'ল তেতিয়া এই কথাবিলাক মই চালোঁ যে ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে এতিয়া কেনেকৈ জীয়াই থাকিব ইয়াত তুলনামূলকভাৱে বৰ্মন কছাৰীতকৈ মদাহীতকৈ আমাৰ হাজঙতকৈ বড়ো জনগোষ্ঠীৰ পপুলেশ্যন বহুত বেছি তথাপিতো বড়ো জনগোষ্ঠীয়ে যদি ভাবে আজি আমি ইটো পোৱা নাই সিটো পোৱা নাই আপোনালোকে ভাবাটোতো স্বাভাৱিকে হয় গতিকে সেই কাৰণে মই যেতিয়া ৰেল পথত বহি আছিলোঁ প্ৰচণ্ড জুন মাহৰ ৰ'দত য'ত মানে একদম কলা দেখা পাই অলপ সময় বহিলে তেতিয়া ভাবিছিলোঁ কোনোবা দিনা যদি মই তেনেকা চৰকাৰ চলাবলৈ সুযোগ পাওঁ কিবা এটা কাম কৰিবলৈ সুযোগ পাওঁ তেনেকুৱা কাম কৰিম যাতে কোনো জনগোষ্ঠী ৰাজপথত আহিব লগা নহয় এই জনগোষ্ঠীক আমি যাই পেলাই সহায় কৰিব পাৰোঁ ইয়াৰ কাৰণে ভাৰতবৰ্ষত কত হোৱা নাই প্ৰথম বড়োলেণ্ডতে 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট বনোৱা হৈছে যি জনগোষ্ঠীৰ সংস্কৃতি আজি নেশ্যনেল কোনোবা হলিডে নহয় যি জনগোষ্ঠীৰ সংস্কৃতি ষ্টেট হলিডে নহয় বা ৰেষ্ট্ৰিক্টেড নহয় এই জনগোষ্ঠীবিলাকৰ আমি দিৱসবিলাক দিনবিলাক সংস্কৃতি কালচাৰেল দিনবিলাক আমি বড়োলেণ্ডত স্বীকৃতি দিছোঁ ইয়াত কেলেণ্ডাৰত আনিছোঁ গতিকে হাজংসকলৰো কোনোবা এটা দিন আছে মই মুখাস্ত কৰা নাই আমাৰ উৰিয়াসকলৰ নোৱাখাই ফেষ্টিভেল আছে আমাৰ ৰাভাসকলৰ বাইখো আছে আমাৰ কোচ ৰাজবংশীসকলৰ বিচুৱা আছে তেনেকুৱা বিভিন্ন জনগোষ্ঠীৰ এটা দিন বড়োলেণ্ডত আজি সব জনগোষ্ঠীয়ে যাতে বেলেগত বিচাৰি নাপালেও বড়োলেণ্ডত বিচাৰি পায় ইয়াৰ কাৰণে সবৰো এটা দিৱসটো আমি অফিচিয়েল কেলেণ্ডাৰত আনিছোঁ যাতে অফিচিয়েলি আপোনালোকক স্বীকৃতি দিব পাৰোঁ মই যেতিয়া প্ৰথমতে খৰণীয়া কছাৰী জনগোষ্ঠীয়ে বা গোসাই উৎসৱটো ৰেষ্ট্ৰিক্টেড হলিডে লাগে বুলি মই চিফ হোৱাৰ লগে লগে অফিচত গৈছিলে আৰু তেতিয়া মই এজন অফিচাৰক ক'লোঁ যে মোতকে সিনিয়ৰ হয় আগতে সংগঠন কৰি যোৱা মই ক'লোঁ যে দাদা আমাৰ সেক্ৰেটাৰী অফিচৰ যে ক'লোঁ যে এইটো আপুনি লিখি দিয়ক খৰণীয়া কছাৰী জনগোষ্ঠীয়ে তেখেতসকলৰ বা গোসাই ফেষ্টিভেলটো ৰেষ্ট্ৰিক্টেড হলিডে বিচাৰিছে অফিচাৰজন লৈ গুচি গ'ল আধা ঘণ্টা পিছত আহি মোক ক'লে যে এইটো কিয় দিব লাগে কি লাভ হ'ব আপোনাৰ মই ভাবিলোঁ যে এইটো কি প্ৰশ্ন হয় তো তেখেতে ক'লে আপুনি কাক দিব আজি যদি খৰণীয়াসকলক দিয়ে কালি বেলেগো বিচাৰিব সবকো দিব নেকি মই ক'লোঁ আপোনাৰ প্ৰব্লেমটো কি 4 লাইন 2 লাইন লিখি দিব লাগে সাজ অমুক ডে ইজ দি মানে ৰেষ্ট্ৰিক্টেড হলিডে ফৰ মানে বা গোসাই ফেষ্টিভেল লিখি পেলাই চাইন এটা মাৰি দিব লাগে সিটোত আপোনাৰ কি যায় না টকা লাগে না পইচা লাগে না কি লাগে আৰু সিদিনাটো খৰণীয়া কছাৰী জনগোষ্ঠীৰ কোনোবা অফিচত কাম কৰা আছে যদি সি যাব মানে বা গোসাই ফেষ্টিভেলত বেলেগটো নাযায় আপোনাৰ কি ক্ষতি হৈছে এনেই কিমান অফিচৰ ষ্টাফে ডিউটি নকৰাকৈ থাকে বহুত দিনা এদিন সেই জনগোষ্ঠীৰ কাৰণে ৰেষ্ট্ৰিক্টেড হলিডে দিয়াত কি ক্ষতি হয় মই তেখেতক তেতিয়া জবাব দিলোঁ মই ক'লোঁ যে আপুনি যদি লিখিব নোৱাৰে মই লিখি দিম আপুনি চাইনটো দি দিব তেতিয়া বা গোসাই ফেষ্টিভেলটো ৰেষ্ট্ৰিক্টেড হলিডে হৈ গ'ল বড়োলেণ্ডত আৰু এইটো বড়োলেণ্ডতে হ'ব লাগিব বেলেগত নহ'ব তো সেইকাৰণে আজি এটা জনগোষ্ঠী নহয় 26টা জনগোষ্ঠীৰ এটা ইম্পৰ্টেণ্ট ডে আমি ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ডিক্লেয়াৰ কৰি দিলোঁ অফিচিয়েল কেলেণ্ডাৰত ইয়াৰ পিছত সেই জনগোষ্ঠীবিলাকত নিজৰ ফেষ্টিভেল উদযাপন কৰিবলৈ প্ৰত্যেকটো জনগোষ্ঠীকে 5 লাখ কৰি দিয়া হ'ব যাতে সব জনগোষ্ঠীয়ে সমানে আগবাঢ়ি যাব পাৰে কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত সব জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাক ৰেজিষ্টাৰ্ড হৈ থাকিব যেনেকৈ আমি ভিজন ডকুমেণ্টত মাটি কথা পাতিছোঁ এতিয়া ইথনোগ্ৰাফি লিখিবলৈ সবকো আমি মাটি কথা পাতিম এতিয়া লাহেকৈ সব জনগোষ্ঠীকে আমি সম্পূৰ্ণভাৱে সহায় কৰা কাম আগবাঢ়িছে য'ত আমি 26টা জনগোষ্ঠীৰ মিউজিয়াম বনাম তাত আৰু এটা ইনষ্টিটিউশ্যন থাকিব কোনোবা যদি ভাৰতৰ কোনোবা যদি আমেৰিকাৰ জাৰ্মানৰ কোনোবা স্কলাৰে আমাৰ তাত ৰিচাৰ্চ কৰিব আহে বিচাৰিব আহে মই অমুক জনগোষ্ঠীৰ ওপৰত ৰিচাৰ্চ কৰিম তেতিয়া এটা জনগোষ্ঠী নহয় এটা ঠাইতে তেখেতে 26টা জনগোষ্ঠী বিচাৰি পাব আৰু 26টা জনগোষ্ঠী ৰিচাৰ্চ কৰিব পাৰিব গতিকে বড়োলেণ্ডৰ সকলো পৰিচয় আজি ওপৰত আহি গ'ল
যি জনগোষ্ঠীবিলাকে স্বাধীনতাৰ পৰা এতিয়ালৈকে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ভাৰতৰ ডাঙৰ ডাঙৰ মন্ত্ৰীবিলাকক হোম ছেক্ৰেটাৰী ডাঙৰ ডাঙৰ মানুহবিলাকক লগ পোৱা নাই সেই জনগোষ্ঠীবিলাকৰ ইতিহাস সেই জনগোষ্ঠীৰ আশা আকাংক্ষা যিটো নেকি আমাৰ ভিজন ডকুমেণ্টত লিখা হৈছে এইটো ভাৰতত চবতো পঠাই দিয়া হৈছে আপুনি যাব পৰা নাই আপোনাৰ কথাখিনি কিন্তু মেইন টেবুলত অলৰেডি মই পৌঁছাই দিলোঁ যাহাতে অহাকালি পৰহি কিবা পলিচি হ'লে ভাৰতত আপুনিও জাগা পায় এইখিনি কামটো কৰিলোঁ গতিকে আমাৰ ভাইটিয়ে যেটো সুধিছে প্ৰত্যেকটো জনগোষ্ঠীক একেলগে লৈ যাব বিচাৰিছোঁ কাৰণ আমি সবে মানৱ জাতি আমি ধৰ্ম ভাষা বৰ্ণ পিছতে জন্ম পাইছে জন্ম হৈছে কিন্তু আসলতে আমি সবে মানৱ জাতি আৰু সকলো সমমৰ্যাদা সম অধিকাৰ একেলগে আমি আগবাঢ়ি যাব লাগিব এই মিছনটো আজি UPPL চৰকাৰৰ সময়ত আমাৰ নেতৃত্বত আমি এই ভিজনটো বনাইছোঁ আৰু এইটো আগুৱাই লৈ যাম আপোনালোকে দেখিব যে অহা 10 বছৰৰ পিছত ইয়াত কোনো এটা জনগোষ্ঠীয়ে কাৰো পিছত পৰি নাথাকিব সমানে সমানে সবে আগবাঢ়িব পাৰিব থ্যাংক ইউ ছাৰ মই এতিয়া নেক্সট কুৱেশ্যনত যাব বিচাৰিছোঁ কোনোবা যদি কৰিব বিচাৰে বহুত প্ৰশ্ন কৰা হেৰি ওলাইছে আমাৰ মাইক্रोफोन गुड इवनिंग सर सर मेरा नाम आनंद ठाकुर है और मैं घाघरा VCDC से आया हूँ सर और मैंने अपना ग्रेजुएशन टंगला कॉलेज से किया है और सर अभी मैं UPSC का तैयारी दिल्ली से कर रहा हूँ सर मेरा ये क्वेश्चन आपसे है सर जब आप BTR के CEM बने या आज जब आपने BTR का CEM का ओथ लिया तो सर आपको सबसे ज़्यादा प्रॉब्लम और चैलेंजेस कहाँ कहाँ आया और सर आपने उन प्रॉब्लम्स और चैलेंजेस को कैसे ओवरकम किया थैंक यू सर थैंक यू ठाकुर भाई मैं काफ़ी बार जब पत्रकार लोग प्रश्न लाते हैं प्रश्न मुझे पूछते हैं ये आपने जो पूछा है वो लोग भी मुझे पूछा और आज भी मुझे पूछ रहा है कि आने वाले चुनाव में सबसे बड़ा चैलेंज क्या होगा क्या है कौन सा पार्टी है तो मैं सरकार में जब आए थे एज ए न्यू कमर नया आदमी मैं जिंदाबाद मुर्दाबाद करता था सड़क पे आके सरकार में बैठ गया तो पहले इधर से और उसके बाद उधर से दोनों साइड से करना है तो ये मेरे लिए इतना चैलेंजिंग नहीं हुआ क्योंकि मैंने ऑलरेडी बोला 29 साल मैं सोशल एक्टिविस्ट था उस समय पे भारत के आसाम के ब्यूरोक्रेट्स जो आमोला बोलता है हम लोग ब्यूरोक्रेट्स कैसे काम करते हैं पॉलिटिशियन लोग कैसे काम करते हैं इसके बारे में थोड़ा बहुत जानकारी मुझे मिल चुके थे थोड़ा बहुत एक्सपीरियंस मुझे मिल चुके थे जो बोलते हैं कि ब्यूरोक्रेटिक रेड टेपिज्म कौन कहाँ कैसा काम करते हैं इसके बारे में मुझे आइडिया था तो इसीलिए बोडोलैंड में 2020 में जब हम लोग का सरकार आए हम लोग देखा कि वहाँ पे पॉलिसी बोल के कुछ नहीं था 17 साल BPF का सरकार था मैं हर साल का बजट सेशन में शिप को या फाइनेंस जो मिनिस्टर होता है EM होता है उसको बजट सेशन पेश करना है जहाँ आपका सरकार का जो ऑब्जेक्टिव सरकार का जो आपका मिशन विजन वहाँ पे रिफ्लेक्ट होता है उसमें मैंने 17 साल हाग्रामा महिलारी जी का उसका जो बजट सेशन में जो वो पॉलिसी पढ़ते हैं उसको मैंने पढ़ के देखा कि उसमें कोई पॉलिसी ही नहीं था और 2,900 करोड़ का लाइबिलिटी था और 2,900 करोड़ एक काउंसिल में उधार जो है लाइबिलिटी छोड़ के जाना ये बहुत बड़ा बात है कि इतना बड़ा प्रॉब्लम है ये क्योंकि उस समय पे काउंसिल का बजट ही 600 करोड़ 700 करोड़ होता था साल में लेकिन आप लोन मतलब आप क्या है लाइबिलिटी रखा है 2,900 करोड़ तो ये हम लोग के लिए एक बड़ा चैलेंज था सरकार में कोई काम नहीं करते मतलब गवर्नमेंट में ड्यूटी ठीक से नहीं करते एक दूसरे के बात को कोई समझते नहीं सुनते नहीं ऐसा था और हम लोग के पूरा पहले का टीम जो है हम लोग का खिलाफ था कि नया लोग आया है क्या काम करेंगे क्या जानता है तो ऐसा बहुत बातें थे लेकिन इसको हमने मैक्सिमम से मैक्सिमम 3 महीने में हमने इसको पूरा ऑर्गेनाइज किया एक लाइन पे लाया और उस समय पे ऑपोजिशन ने हम सबको दोहराया था कि कल सरकार टूटेगा परसों और सरकार टूटेगा नेक्स्ट महीना सरकार टूटेगा सरकार को तोड़ेंगे टूटेंगे करके हम लोग 5 साल खत्म कर दिया
तो ये 5 साल में बहुत कुछ सीखने को मिला, जानने को मिला, करने को मिला। देखिए, दुनिया में ऐसा चैलेंज कुछ नहीं है। जिंदगी हम लोग को मिला है। पहले हम लोग को जो पुराने ज़माने में हम लोग को दादा परदादा लोग जब थे, उस समय पे ज़रूर बहुत चैलेंज होगा। आज तो आपको सब कुछ गूगल में मिलता है। भारत के संविधान का कुछ चीज़ जानना है, गूगल में डायल कीजिए। ह्यूमन राइट का बात सब जानना है, आप यहाँ मिल जाएगा। संविधान का बात जानना है, आपको मिल जाएगा। ट्राइबल का लैंड राइट के बारे में जानना है, आप वहाँ गूगल में सर्च कीजिए, मिल जाएगा। हम लोग इतने अच्छे समय पे जन्म लिया है। और बाकी जो डेवलपमेंट का बात है, ये तो एक दिन में होगा नहीं। ये मैगी नहीं है कि आप उबला हुआ पानी में डाल देंगे और खाएंगे, है ना। और बोला है रोम वाज नॉट बिल्ड इन ए डे। रोम वाज नॉट बिल्ड इन ए डे, इसका मतलब क्या है? जो रोम सिटी है एक दिन में बनाया नहीं गया, बहुत साल लगा। भारत आज़ादी हुआ 1945 में। 1945 से आज तक क्या 78 ईयर्स हो गया। सड़क बनाना, स्कूल बनाना, कालभर बनाना, खेत में पानी डालना अभी तक खत्म नहीं हुआ। अभी भी हम लोग को बेटी बचाओ बेटी पढ़ाओ का नारा लगाना पड़ा। अभी भी हम लोग को स्वस्थ भारत के बारे में सोचना पड़ा। तो बहुत काम बाकी है। तो इसको हम लोग अपना काम के हिसाब से काम करना है। बहुत सारे समुदाय है जिसको अभी जमीन का अधिकार नहीं मिले थे। हम लोग सरकार में आके देखे कि 1 लाख परिवार ऐसा था जिसका 1 कट्ठा भी जमीन नहीं था। तो हमने मान लिया ये जो परिवार है इसको जमीन का अधिकार देना है। आज नहीं हुआ मतलब यूपीपीएल सरकार के टाइम में नहीं। यूपीपीएल सरकार तो सिर्फ साढ़े चार साल हुआ। 1960 में, 1950 में, 1970 में यूपीपीएल सरकार नहीं था। 1980 में, 1990 में भी नहीं था। 2010 में भी नहीं था। तभी लोगों को जमीन का अधिकार नहीं मिला। अभी हम लोग जमीन का अधिकार दे रहा है। बहुत लोगों को अपने भाषा संस्कृति का यहाँ कोई रिकॉग्निशन नहीं मिला, इन लोग को हम लोग रिकॉग्निशन दे रहा है। तो अभी चैलेंज बोल के कुछ नहीं है। जो समाज का समस्या है, इंसान का समस्या है, वही चैलेंज है। लोग समझते हैं कि एक इंसान दूसरे इंसान का चैलेंज है। ये चैलेंज नहीं है, ये ना समझ है। ना समझ के वजह से हम लोग का झगड़ा होता है। बोडोलैंड में एक समय पे हम लोग डेमोक्रेटिक मूवमेंट किया, लोकतंत्र जो हमारा देश है, तो इसमें डेमोक्रेटिक एक मीन से हम लोग का लोग नारा लगाया, धरना दिया, मूवमेंट किया। उसके बाद हथियार उठा लिया हमारे युवाओं ने। फिर मूवमेंट हो गया, खून खराबा हुआ, पुलिस मरा, वो भी हमारा आदमी है देश का। आर्मी मरा, वो भी देश का ही बेटा है। उग्रवादी मरता है, वो भी देश का बेटा है। ये कैसा जंग है जहां दोनों साइड में जो मरता है वो देशवासी है? ये कैसा जंग है दोनों साइड में रोता है वो हमारा ही माँ है? तो ये सो मूवमेंट खत्म करना पड़ेगा। 2009 में हमने इसको प्लेस किया था, पन लिया था कि बोडोलैंड से इलीगल वेपन को हटाना है, बोडोलैंड से हिंसा को हटाना है। तभी शिक्षा अच्छा होगा, शांति आएगा, अमन आएगा। हमारे अलग अलग समुदाय के बीच में फिर से एक अच्छा एक माहौल बनेगा। ये सारे बातों को सोच के हमने हथियार को दूर करने का बात सोचा था। आप देखिए 2009 में सारा इंडिया में, सारा नॉर्थ ईस्ट में, सारा असम में, सारा बोडोलैंड में हथियार के खिलाफ कोई आवाज नहीं उठाए थे। हम लोग पहले उठाए थे 2009 में। और आज देखिए हमारा नॉर्थ ईस्ट में बहुत राज्यों में अभी भी हथियार का प्रॉब्लम चल रहा है, लेकिन बोडोलैंड में हथियार का प्रॉब्लम नहीं है। इलीगल वेपन खत्म हो गया। 2009 में हमने पढ़ लिया था बोडोलैंड में शांति लाना है। हम लोग से पहले बीपीएफ सरकार था, वो लोग किसके साथ सरकार बने आप लोग देख चुके हैं, लेकिन शांति नहीं लाए थे। 5 साल यूपीपीएल आया, हमारे साथ ऊपर में जो भी है इन लोग को लेके, इन लोग के सपोर्ट से, सबको सपोर्ट लेके, सबसे मार्गदर्शन लेके आज हम लोग यहाँ शांति लाया। क्योंकि यूपीपीएल का एजेंडा ही शांति लाना था, पार्टी बनाने का एजेंडा ही शांति लाना था, अमन लाना था यहाँ पे। तो अभी हम लोग इसको लाया। तो इसीलिए मैं यहाँ पे जो जवानों, हमारे भाइयों है, यूथ है, मैं बहन है, मैं सबको रिक्वेस्ट करता हूँ, अपना समाज को प्यार कीजिए, लोगों को प्यार कीजिए। आप सिर्फ आपको भी प्यार कीजिए, आप खुद को भी प्यार कीजिए, लोगों को भी प्यार कीजिए। दुनिया में 2 शब्द है, यह है पीस एंड लव, जो दुनिया को बदल सकता है, पीस एंड लव। और हम लोग
पीस एंड लव, ये दो शब्दों को दूर रख के अगर कुछ करना चाहता है और नहीं होगा। हिंसा से हिंसा नहीं आता है, नफरत से नफरत नहीं मिटता है। आप अगर हिंसा करेगा फिर हिंसा ही होगा, नफरत करेगा तो नफरत ही मिलेगा। आपको प्यार करना पड़ेगा, आपको लोगों के बारे में पॉजिटिव सोचना पड़ेगा। इसीलिए अभी बोडोलैंड में हम लोग का कोई नेगेटिव नहीं है। कोई भला बुरा बोले, पॉलिटिकली कोई हम लोग को गाली दे, भला बुरा बोले, मुझे कुछ बोलना नहीं है। ओनली फोकस इज बोडोलैंड के 26 समुदाय और 35 लाख लोगों को आगे लेके जाना है। दुनिया हम लोग को छोड़ के बहुत दूर चला गया है, हम लोग को आगे बढ़ना है। और इसके लिए महात्मा गांधी जी ने हम लोग को मार्गदर्शन किया, अब्दुल कलाम जी ने हम लोग को मार्गदर्शन किया, विवेकानंद जी ने हम लोग को मार्गदर्शन किया। कितने लोग थे भारत में महान लोग जिसने मार्गदर्शन किया। उसी मार्गदर्शन से हम लोग को मैंने चलना है और एक अच्छा बोडोलैंड बनाना है। थैंक यू। थैंक यू सर। अभी हम लोग दूसरा क्वेश्चन लेंगे, कोई पूछना है तो। Good evening, Honorable Sir. My name is Nivedita Sangma. I have come from Dumuruguri VCDC and village is Bononguri. I have done my graduation from Nehru University in Shillong. Currently, I am working as a teacher in private sector and I belong to Garo community. Sir, more question to whole, BTR or most of the population agriculturally dependent hoy. So, agriculture sector জড়িত থকা প্ৰত্যেক ফাৰ্মাৰ্ছ সকলক আপুনি আগুৱাই লৈ যাবলৈ বা এগ্ৰিকালচাৰেল প্ৰডাকশ্যন ইম্প্ৰুভ কৰিবলৈ ইন ফিউচাৰ কিবা পৰিকল্পনা আছে নেকি? Thank you. Thank you, sister. Very important question. Agriculture, আমি সবে খেতিৰ ওপৰতে নিৰ্ভৰ কৰোঁ। পৃথিৱীত মানৱ সভ্যতা আৰম্ভ হোৱাৰ পৰাই এগ্ৰিকালচাৰ চলি আছে, আজিলৈকে চলি আছে। এগ্ৰিকালচাৰক বাদ দি আমি একো চিন্তাই কৰিব নোৱাৰোঁ। আজিলৈকে আমাৰ সমাজখন এগ্ৰিকালচাৰৰ ওপৰতে ডিপেণ্ডেণ্ট। আমাৰ ৰাজ্যখনেই হওক বা আমাৰ অঞ্চলটোৱে হওক ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নহয়। আমাৰ ইয়াত ডাঙৰ ডাঙৰ চহৰো নাই কাম কৰি খাবলৈ। সেইকাৰণে মানুহবিলাক হয় এগ্ৰিকালচাৰত কাম কৰে, খেতিত নহ'লে বাহিৰত গুচি যায় বিভিন্ন কাম বিচাৰি। গতিকে আমাৰ এগ্ৰিকালচাৰটো ডেভেলপ কৰাটো অত্যন্ত দৰকাৰ আছে। আপুনি মোক সুধিছে যে এগ্ৰিকালচাৰটো কাউন্সিলত কেনেকৈ ডেভেলপ কৰিব। প্ৰথম হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত তেখেতে ছেকেণ্ডবাৰ যেতিয়া আহিল লগে লগে কৰে ডাবলিং ফাৰ্মাৰ ইনকাম। আমাৰ খেতিয়কসকলৰ ইনকামটো ডাবল হ'ব লাগে। ইয়াৰ আগত কোনো কোৱা নাই, মই জানাত বহুত পলিচি আহিছে কিন্তু তেনেকুৱা কোৱা নাছিলে দেশৰ মানে হেডজনৰ পৰা যে ফাৰ্মাৰ ইনকামটো ডাবল হ'ব লাগে। তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া ক'লে ফাৰ্মাৰ ইনকামটো ডাবল হ'ব লাগে তেতিয়া মই বহুত ভাল লাগিল। কাৰণ ময়ো ক্লাছ 8ৰ পৰাই মই হাল চলাইছোঁ, খেতি কৰিছোঁ। যেতিয়া প্ৰথম নাঙল ধৰিছিলোঁ তেতিয়া এনেকুৱা ধৰিছিলোঁ নাঙলটো, এনেকুৱা ধৰিবলৈ ইমান ওখ নাছিলোঁ মই ক্লাছ 8ত পঢ়া সময়ত। আৰু তেতিয়া 8, 9, 10, 11, 12 প্ৰায় 4-5 বছৰ মই খেতি কৰিছিলোঁ ঘৰত। আৰু খেতিৰ ওপৰত এটা ভাল ধাৰণা আহি গ'ল মোৰ একদম সৰু বয়সতে। সেইটো মাত্ৰ নহয়, বেলেগ বেলেগ তামোল কেনেকৈ ৰুব লাগে, আমাৰ চান ধৰা বুলি কয় তামোল ৰুলে, বাঁহ কেনেকৈ ৰুব লাগে, 45 এংগলত ৰুব লাগে, সব কথাবিলাক মই দেউতাৰ পৰা শিকিছিলোঁ। এইকাৰণে এগ্ৰিকালচাৰৰ প্ৰতি মোৰ বহুত এটা টান আছে আৰু মোৰ বিশ্বাস আছে। কিন্তু কি হয় আমাৰ ইয়াত বহুত খেতিয়ক আছে যাৰ 5 বিঘা মাটি নাই, তেখেতসকলক মাৰ্জিনেলাইজ ফাৰ্মাৰ বুলি কয়। আমাৰ বহুত খেতিয়ক আছে যিসকলৰ মাটিয়ে নাই কিন্তু সি খেতিয়ক হয়, মানে হি বা চি ইজ ফাৰ্মাৰ উইদাউট লেণ্ড, তেখেতসকলো আছে। গতিকে এই যে মাটি নোহোৱা খেতিয়ক ইহঁতে মাটি থকাৰ তাত যাই পেলাই কাম কৰে। তেখেতসকলে এগ্ৰিকালচাৰৰ কামটো খুব ভালকৈ জানে, স্কিল, কঠীয়া কেনেকৈ পেলাব লাগে, কিমান বয়সৰ খেতিয়াটো উঠাব লাগে, খেতিটো কেনেকৈ ৰুব লাগে, পানী কেনেকৈ ৰাখিব লাগে, সাৰ কেতিয়া দিব লাগে, পেষ্টিচাইড কেতিয়া দিব লাগে, এই কথাবিলাক তেখেতসকলে ভালকৈ জানে। এতিয়া বড়োলেণ্ডত আমি চালোঁ, আগত বড়োলেণ্ডৰ চৰকাৰবিলাকৰ কোনো ডেটা নাছিলে। 2020ত আমি চৰকাৰ বনোৱাৰ পিছত মই এগ্ৰিকালচাৰৰ দায়িত্বত নাছিলোঁ, আমাৰ EM আছিলে। তথাপিতো মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বিষয়াবিলাক মাতি আমি হিচাপ কৰিলোঁ যে আমাৰ ফাৰ্ম ফেমিলি কিমান আছে। ফাৰ্ম ফেমিলি মিনছ খেতি কৰি খোৱা ফেমিলি।
আমাৰ তাত 4.5 এগ্ৰিকালচাৰ ফাৰ্ম ফেমিলি আছে খেতি কৰা মানে 4 লাখ খেতি কৰি খোৱা খেতিৰ ওপৰত নিৰ্ভৰ কৰা পৰিয়াল আছে তো ইহঁতৰ ভিতৰত 10 বিঘা মাটি থকা ওপৰত থকা কিমান পৰিয়াল আছে 50 বিঘাৰ ওপৰত থকা কিমান আছে 5 বিঘাত থকা কিমান আছে আৰু 5 বিঘাৰ তলত থকা কিমান আছে এই হিচাপবিলাক ওলালো আৰু লগতে কোন খেতিটো কিমান আমাৰ উৎপাদন হয় আৰু বডলেণ্ডৰ খেতিৰ পৰা কিমান পইচা আহে তো 2020 আমি হিচাপ যেতিয়া কৰিলো 2019-20 ফাইনেন্সিয়েল ইয়াৰ বিত্ত বৰ্ষ 2019-20 আমাৰ কিমান আহিল টকা খেতি বিক্ৰী কৰি খেতিৰ ফসল বিক্ৰী কৰি 1900 crore 1900 কোটি বডলেণ্ডৰ সব খেতিয়ক লগ লাগি তামোল লেমন আদা আলু ওয়াটারমেলন ধান সব বিক্ৰী কৰি আমাৰ পইচা আহিছে 1900 crore আৰু তেতিয়া আমাৰ ধান খেতি হৈছিলে প্ৰায় 7 লাখৰ পৰা 8 লাখ মেট্ৰিক টন তেতিয়া আমি খেতিয়কবিলাক অফিচাৰ সকলক ক'লো যে কোনটো খেতিটো কৰাটো বেছি ভাল আমাৰ মেইজ উৎপাদন হৈছিলে 14000 মেট্ৰিক টন 14 মানে 1000 মেট্ৰিক টন মেইজ মাকৈ খেতি হৈছে ওদালগুৰিতো বহুত মাকৈ খেতি কৰে গোসাইগাঁৱৰ কৰে আমাৰ তেনেকৈ ধান উৎপাদন হৈছে সব খেতিবিলাকৰ মই হিচাপ ললো তাৰ পিছত ঠিক কৰিলো যে আমি ডাবল কেনেকৈ কৰিম প্ৰধানমন্ত্ৰীটো ডাবল কৰিব দিছে তো আমাৰ খেতিয়কবিলাকক ট্ৰেনিং দিব লাগিব কোনটো খেতিত ৰিস্ক ফেক্টৰটো কম আমি হিটো চালো কোনটো বেছি ইনকামটো বেছি হেইটো চালো তাৰ পিছত আমি পুৰা কামত লাগি গলো 2023 আৰু 24 2023 আৰু 24 বিত্ত বৰ্ষত আমাৰ এগ্ৰিকালচাৰ ট্ৰানজেকশনটো কিমান জাম কৰিলে আপোনালোকে জানিব 3600 crore 3600 কোটিত আমি জাম কৰিছো 1900 কোটিৰ পৰা আৰু সেই বছৰত কিমান হল মাকৈ খেতি হল 32000 মেট্ৰিক টন মাকৈ ধানৰ খেতি কিমান হল 11 লাখ মেট্ৰিক টন 11 লাখ মেট্ৰিক টন আমাৰ ধানৰ খেতি হল সব ডাটা মই হিচাপ কৰিলো নহলিতো মোক কিয় লাগে ইয়াত পলিটিক্সত বেলেগ মানুহবিলাকটো কৰি আছিলে মই যেহেতু আইছো কিবা এটাটো কৰিব লাগিব গতিকে খেতিয়কৰ লৰা খেতিটো ভালকে কৰিব লাগিব সেই সময়ত আৰু এতিয়ালৈকে আমি ধুনিয়াকে খেতিটো চাই ললো এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰ এতিয়া এগ্ৰিকালচাৰত আমাৰ হাই পটেনশিয়ালটো কি স্পেচিছ আমি আদা খেতি সবে জানে বহুত টকা পায় আদা খেতি কৰিলে হালদি খেতি সবে জানে আমাৰ উদালগুৰিত লকডাউনৰ সময়ত ওয়াটারমেলন যেটো আছিলে তৰমুজ এটো মাটিত পেলাই দিব লগা হৈছে 1 টকা কিলো হৈছে ত্ৰিপুৰাত বিক্ৰী কৰিব বিচাৰে গৈছিলে তাতেও নহল বহুত সাৰপ্লাস আমাৰ ওয়াটারমেলন মেট্ৰিক টন আপোনালোকে শুনিছে বিজনিৰ পৰা বাক্সাৰ পৰা আমাৰ যেটো আসাম লেমন বুলি কয় হিটো লণ্ডনলৈ সাপ্লাই হৈছে আমাৰ বিভিন্ন খেতি আছে যেটো ফৰেনলৈ গুচি যায় যাৰ কাৰণে বিজনিৰ এজন খেতিয়কে আমাৰ পদ্মশ্ৰী বঁটা পালে যোৱা বছৰ সো এতিয়া আমাৰ এগ্ৰিকালচাৰটো বহুত অৰ্গানাইজ হৈ গল প্ৰত্যেক বছৰে আমি 1.5 লাখৰ পৰা 2 লাখলৈকে ফাৰ্মাৰক আমি সহায় কৰো এতিয়া সেই ফাৰ্মাৰ সকলক আমি ডাইৰেক্টলি ইনডাইৰেক্টলি সহায় কৰো যোৱা বছৰ কি পোকা আহিছিলে আৰ্মি পোকা আহিছিলে আৰ্মি পোকাৰ পৰা কেনেকৈ ৰুট কৰিব লাগে মই নিজে কথা পাতিছো এই বছৰ খৰাং হৈ গল খৰাঙত বিভিন্ন জায়গাৰ পৰা ৰিপৰ্ট আহা নাই বডোলেণ্ড কাউন্সিলৰ 5টা জিলাৰ ৰিপৰ্ট কিন্তু মই প্ৰেছ মিট কৰি কৈ দিছো কিমান খেতিয়কৰ ক্ষতি হৈছে 69000 খেতিয়কে আমাৰ এইবিলাক ধান খেতি কৰিব পৰা নাই আৰু কিমান মাটি আমাৰ 15% মাটি প্ৰায় 1500 পৰিয়ালে কৰিব পৰা নাই কিন্তু পাৰ্সিয়ালি গতিকে 69000 ফাৰ্মাৰে ভালকে খেতি কৰিব পৰা নাই আৰু যেহেতু খেতি খালি খেতি কৰিবলৈ বেছি দিন নাই 15 আগষ্টলৈকে কৰে খুব বেছি টানিলে 20 আগষ্টলৈকে কৰে তাৰ পিছত মানুহে খালি খেতি নকৰে এই কাৰণে এতিয়া আমি লগে লগে 1,66,000 খেতিয়কসকল আমাৰ ক্ষতি হৈছে কঠিয়া ক্ষতি হৈছে আমাৰ ধান ৰুৱা ধানো আমাৰ ক্ষতি হৈছে বৰষুণ নোহোৱাৰ কাৰণে কিন্তু যেটো জিলাত বহি আছে আমি এই জিলাটো এবাৰ সবচে বেষ্ট খেতি কৰিছে কাৰণ ইয়াত বৰষুণটো মাত্ৰ 30% ডিফিচিয়েন্সি হৈছে বৰষুণ কম পৰিছে মাত্ৰ 30% তামুলপুৰ আৰু বাক্সাৰ 72% বৰষুণ পৰা নাই কিমান বহুত বেছি ক্ষতি হৈছে গতিকে আমি 1,66,000 পৰিয়ালক অলৰেডি মা খেতি কৰিবলৈ তিল খেতি কৰিবলৈ মাকৈ খেতি কৰিবলৈ যাক যি লাগে সহায় কৰিবলৈ অলৰেডি এডিও অফিসত আমাৰ সাব ডিভিজন এগ্ৰিকালচাৰ অফিস আৰু এইয়ে এক্সটেনশন অফিসাৰ বিলাকক ফৰ্ম দি দিছো আমাৰ খেতিয়ক বিলাক যাই পেলাই তাতে কাম কৰিব পাৰে এতিয়া
আমি নেৰামেকৰ লগত লগ লাগি বিভিন্ন কোল্ড ষ্টৰেজ বনাই আছোঁ আমাৰ অঞ্চলত 3টাকৈ আমি ফুড প্ৰচেছিং চেণ্টাৰ আমাৰ চুক্তিখনত আমি লিখি আনিছোঁ এটা লালপুলত হ'ব ওদালগুৰিত এটা বাক্সাত হ'ব এটা কোকৰাঝাৰত হ'ব 3টাকৈ আমি ফুড প্ৰচেছিং আনিছোঁ আমি কোল্ড চেণ্টাৰৰ কাৰণে কোল্ড ষ্টৰেজটো কৰিছোঁ ইয়াৰ লগে লগে আমাৰ ফাৰ্মাৰসকলক বেচ বাই বেচ এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰ এলাইড বুলি মাছ পালন কৰা গাহৰি পালন ছাগলী পালন মুৰ্গী পালন বেলেগ বেলেগ পালন কৰা ফাৰ্মিং কৰা হিতুকো আমি পেৰেলেলি আগুৱাই লৈ গৈ আছোঁ এতিয়া আমাৰ ফাৰ্মাৰসকলক আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনাইছোঁ 100টাতকৈ বেছি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বড়োলেণ্ডত আছে যিসকলে বিভিন্ন চৰকাৰী সুবিধা পায় আমাৰ তাত 24টা মহিলাসকলৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে তেখেতসকলক আমি অলৰেডি ফাণ্ড দি দিছোঁ ছাপৰ্ট দি দিছোঁ মিনি ট্ৰেক্টৰ দিয়া আৰম্ভ কৰিছোঁ গতিকে এগ্ৰিকালচাৰ ছেক্টৰত আমাৰ যিসকলে ট্ৰেইনিং ল'ব বিচাৰে যুৱসকলক মই যুৱতীক আহ্বান কৰোঁ এগ্ৰিকালচাৰটো সবচে ষ্টেণ্ডাৰ্ড কাম আজিকালি খেতিয়ক বুলি নকয় ফাৰ্মাৰ বুলি নকয় খেতিয়কসকলক আজিকালি প্ৰডিউচাৰ বুলি ক'ব লাগে এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজ হয়ো তেখেতসকলে প্ৰডাক্ট কৰে প্ৰডিউচ কৰে তেখেতসকলে খেতি নকৰিলে আমি খাবলৈ নাপাওঁ আৰু আজিৰ সময়ত সবচে বেছি চাহিদা জাপানত কি কৰিছে নেচাৰেল ফাৰ্মিংটো কি বেমাৰ আজাৰ কেঞ্চাৰ টেঞ্চাৰ হৈছে এই মানে পেষ্টিচাইড সাৰ দিয়া খাদ্য খায় সাৰু পিটিয়া আছে ওচৰত গ্ৰীণ টমেটৰ বিলাক যিটো আছে গ্ৰীণ বিলাহীবিলাক লৈ যায় এটা বস্তু দি পেলাই পুতি দিয়ে নেক্সট দিনা ৰাতি লাল হৈ যায় এনেকা বিভিন্ন জাগাৰ পৰা এইটো খালে বেমাৰ হৈ যায় এতিয়া কি হৈছে আমি অৰ্গেনিক ফাৰ্মিং বড়োলেণ্ডত 420টা অৰ্গেনিক ফাৰ্মিং চেণ্টাৰ আমি ডিক্লেয়াৰ কৰিলোঁ সব VCDCতে আৰু আমাৰ ওৰাঙৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰলৈ নেশ্যনেল হাইৱেৰ 2 চাইডে 10টা দোকান হ'ব অৰ্গেনিক দোকান য'ত নেকি আমি ডাইৰেক্টলি চৰকাৰে এইটো বনাই দিয়া হ'ব আৰু লগতে 40টা সমষ্টিত 40টা মহিলা মাৰ্কেট বনোৱা চলি আছে য'ত মহিলাসকলে বিভিন্ন খেতিৰ উৎপাদন বস্তু বিক্ৰী কৰিব পাৰিব গতিকে আমি এগ্ৰিকালচাৰ প্ৰডাকশ্যনটো অৰ্গেনিক কৰিবলৈ গৈ আছোঁ বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব লাগিব জাপানৰ যিটো বকাচি এই ট্ৰেইনিংটো আমি লৈ আছোঁ আৰু নেচাৰেল ফাৰ্মিংটো আমি গুৰুত্ব দিছোঁ আমাৰ ঘৰত আগতে দেখিছোঁ বামি খেতি কৰিলে তিয়হ খেতি কৰিলে যিটো তিয়হটো ছিঙি আনে পুৰা তিয়হ 4টামান ৰাখি থৈ দিয়ে পুৰা তিয়হটো নাখায় এইটো কাটি পেলাই তাৰ বীজটো ৰাখে আৰু এইটো খাৰ আঞ্জা বনাই খায় তাৰপিছত বীজটো কি কৰে আমাৰ মাহঁতে বীজটো ওলাই একদম বেৰাত মাটিৰ বেৰাত জোৰছে মাৰি দিয়ে তো সেইটো ৰৈ থাকে তাতে আমি চাই থাকোঁ কিয় এনেকা মাৰি থৈ দিছে যেতিয়া মানে বামি ৰুবলৈ হ'ব তিয়হ ৰুবলৈ হ'ব এই বেৰাৰ পৰা বীজটো ওলাই নি পুতি দিয়ে লগে লগে আকৌ বামি ওলাই আহে এইটো হ'ল অৰ্গেনিক ফাৰ্মিং এই ফাৰ্মিংবিলাক আকৌ আমি আনিব বিচাৰিছোঁ বড়োলেণ্ডত যাতে বেমাৰ আজাৰবিলাক নহয় গতিকে খেতি আমাৰ সবচে ফ'কাছ আৰু এতিয়া কমচে কম 10টা এগ্ৰিকালচাৰ ট্ৰেইনিং চেণ্টাৰ আমি KVK বিলাকৰ লগত লগ লাগি আৰম্ভ কৰিবলৈ গৈ আছোঁ যাতে সবে ট্ৰেইনিংটো ল'ব পাৰে গতিকে এগ্ৰিকালচাৰটো ছেকেণ্ড ফ'কাছ আৰু পুৰুষ মহিলা সমানে এগ্ৰিকালচাৰ কৰাৰ কাৰণে আমি কাম কৰি আছোঁ এতিয়া মহিলাসকলে চলাব পৰা ট্ৰেইনিং দিছোঁ কি ট্ৰেক্টৰ দিছোঁ আমি 200টা ট্ৰেক্টৰ দি দিলোঁ মহিলাই চলাব পৰা ইউটিউবত চাওঁচোন আমাৰ বড়ো মহিলা দখনা পিন্ধি ধুনীয়াকৈ ট্ৰেক্টৰ চলাই আছে চিৰাং ফালে মানে বহুত লাইট হয় আৰু এটা ট্ৰেক্টৰত 6টা কাম হয় মাটিও চাহ কৰিব পাৰে পানীও দিব পাৰে ঔষধো দিব পাৰে গাঁতো বনাব পাৰে এটা মেচিন লগাই দিব লাগে ঠাক গাঁত খান্দি মহিলাই তামোল ৰুব পাৰিব বাঁহ ৰুব পাৰিব সব কৰিব পাৰিব সো গতিকে এগ্ৰিকালচাৰটো আমাৰ এনাদাৰ ফ'কাছ আৰু আপোনালোকে দেখিব 2-3 বছৰত অসমৰ যিকোনো অঞ্চলত যিটো খেতি কৰে ইয়াতকৈ এই 5টা ডিষ্ট্ৰিক্টত আমি এগ্ৰিকালচাৰটো ৱেল অৰ্গেনাইজ কৰি আগবাঢ়ি লৈ গৈ আছোঁ থেংক ইউ ছাৰ আমি নেক্সট কুৱেশ্যন ল'ব বিচাৰিছোঁ কোনোবা যদি আছে Good evening, sir. My name is Jackson Bara, and I am a student, and I belongs from Adivasi community, and I have come from Dimakuchi under Bhergaon block. So, sir, I have a question for you. Sir, Bodoland is naturally beautiful and enriched in biodiversity. So, sir, do you have any plan to promote tourism in BTR? Please repeat. Ako kosun. Sir,
Sir, Bodoland is naturally beautiful and enriched in biodiversity. So, sir, do you have any plan to promote tourism in BTR? থেংক ইউ প্ৰথমতে আপোনালোকে এটা হাত চাপৰি দিব লাগিব দুটা কাৰণত কাৰণটো কৈ লওঁ মই এটা কাৰণ হৈছে আমি ৰাইমানা নেশ্যনেল পাৰ্ক যিটো শেষ হৈ গৈছিলে 440 স্কুৱেৰ কিলোমিটাৰ সিটো আমাৰ চৰকাৰ 1 বছৰ হোৱাৰ পিছতে আকৌ আমি নেশ্যনেল পাৰ্ক বনালোঁ ৰাইমানা ছেকেণ্ড সিদিনাহে আমি চিকনা জহলাও নেশ্যনেল পাৰ্ক যিটো নেকি 392 স্কুৱেৰ কিলোমিটাৰ সিটো আকৌ আমি নেশ্যনেল পাৰ্ক কৰিলোঁ আকৌ ওদালগুৰি জিলাৰ আমাৰ খালেংদুৱাৰ অঞ্চলত আমি এটা খালেংদুৱাৰ নেশ্যনেল পাৰ্ক প্ৰায় 52 স্কুৱেৰ কিলোমিটাৰ নট নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী তাত পিগমি হওক কিবা কিবি আছে আৰু হাতী মানৱ সংঘাতটো কমাৰ কাৰণে সিটো আমি ডিক্লেয়াৰ দিবলৈ গৈ আছোঁ বডোলেণ্ড চৰকাৰে ইচি এক্সিকিউটিভ কাউন্সিলত পাছ কৰিলোঁ এতিয়া অসম চৰকাৰৰ এপ্ৰুভেল ৰখি আছোঁ গতিকে তিনিটা মিলি প্ৰায় 1000 স্কুৱেৰ কিলোমিটাৰ আমি 4 বছৰত নেশ্যনেল পাৰ্ক আৰু ৰিজাৰ্ভ ফৰেষ্ট আমি ডিক্লেয়াৰ কৰিছোঁ এতিয়া আমাৰ ভাইটিৰ প্ৰশ্নটো হ'ল টুৰিজিম চাওক আজি দেশবিলাকৰ যিটো ইকনমি সেইটো টুৰিজিমে বহুত মানে বেছি আগুৱাই লৈ গৈ আছে আমাৰ দেশত কেৰালা বুলি এখন ৰাজ্য আছে য'ত টুৰিজিমৰ পৰা বহুত টকা পায় তেনেকা বিভিন্ন ৰাজ্য আছে সেই ৰাজ্যবিলাকে টুৰিজিমৰ ওপৰতে অৰ্থনীতিটো বহুত আগুৱাই গৈ আছে তো আমাৰ ইয়াতো সবে আজি যিমান বাহিৰৰ মানুহ আহে সবে কয় যে আপোনালোকে টুৰিজিমৰ কাৰণে কি কৰিছে টুৰিজিমৰ কাৰণে কি কৰিছে টুৰিজিমৰ কাৰণে কি কৰিছে হয় আমাৰ বডোলেণ্ডটো ইমান সুন্দৰ পৰ্বতজৰা সাইডত যাওক কোকৰাঝাৰ সাইডত আমাৰ ভূটানৰ ওচৰে ওচৰে আপ টু ভৈৰৱকুণ্ড ইমান বিউটিফুল তাত গ'লে আমাৰ এনেকুৱা লাগে যে আধা বেমাৰ শেষ হৈ গ'ল ওপৰত নদীৰ ওচৰত গ'লে মানসিক বেমাৰবিলাক শেষ হৈ গ'ল এনেকুৱা লাগে বহুত মানুহবিলাক আহিলে যাবলৈ মন নাযায় সৰলপাৰাত গা ধুবলৈ যায় মানুহবিলাকে বহুত সুন্দৰ হয় কিন্তু টুৰিষ্ট যিবিলাক আমি টুৰিষ্ট বুলি কৈছোঁ এইবিলাক মানুহ হয় তো টুৰিষ্ট আহিবৰ কাৰণে প্ৰথম কথা হ'ল সেফটি এণ্ড সিকিউৰিটি এটা সময়ত বডোলেণ্ডটো এটা হিংসাৰ অঞ্চল বুলি জনাজাত আছিলে য'ত মানুহ আহিলে ঘূৰি যাব না নাযাব তাত এটা সময়ত বাটাৰফ্লাই ৰিচাৰ্চ কৰিব অহা সাইণ্টিষ্টক কিডনেপ কৰা হৈছে বহুত ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাকক কিডনেপ কৰা হৈছে এই কথাবিলাক গোটেই ভাৰতৰ আকাশে বতাহে চলি আছিলে এই কাৰণে আমাৰ অঞ্চলত টুৰিষ্ট অহা নাছিলে আৰু এই মানে সংগ্ৰামৰে মানে এটা ক্লু লৈ পেলাই চান্স লৈ পেলাই কিছুমান বেয়া মানুহবিলাকে গড়বিলাক হত্যা কৰিলে বাঘবিলাক হত্যা কৰিলে মানাহৰ পৰা মানাস নেশ্যনেল পাৰ্কৰ পৰা বিভিন্ন অঞ্চলৰ পৰা আমাৰ ৱাইল্ড লাইফ বন্যপ্ৰাণীবিলাক হত্যা কৰিলে দামী দামী গছবিলাক কাটি পেলালে সব সাইডৰ পৰা ধ্বংস হৈ গ'ল এতিয়া আমি এইবিলাক ৰিজেনেৰেট কৰি আছোঁ এইবিলাক ৰেষ্টৰ কৰি আছোঁ আমাৰ গোল্ডেন লাংগুৰটো আমি পুনৰ প্ৰটেকশ্যন দিয়াৰ কাৰণে কাম কৰি আছোঁ সব ৱাইল্ড লাইফ আৰু নেচাৰেল যিটো আমাৰ ফৰেষ্ট এইবিলাক ৰেষ্টৰ কৰাৰ কাৰণে আমি কাম কৰি আছোঁ পৰ্বতজৰাৰ ফালেও আমাৰ বহুত এনক্ৰচ হৈ গ'ল তথাপিতো আমি তাতেও এটা ৱাইল্ড লাইফ বনাবলৈ জাগা ওলাই আছোঁ যাতে ৱাইল্ড লাইফ চেঞ্চুৰী আমি বনাব পাৰোঁ সো এইখিনি কাম যোৱা 4টা বছৰত আৰু লগতে লাখ লাখ গছ পুলি ৰোৱা কামো কৰিছোঁ আমি গছ পুলি ৰোৱা ফৰেষ্টটো ঠিকমতে ৰাখা আজি আপোনালোকে 3 বছৰ হোৱাই নাই আমাৰ ৰাইমানা নেশ্যনেল পাৰ্ক অলৰেডি তাতে মানে আমাৰ ব্লেক পেন্থাৰ আহি গ'ল বিভিন্ন জন্তু অলৰেডি ওলাই গ'ল তাতে যেতিয়া জংগলটো প্ৰটেকশ্যন দিয়া হ'ল হৰিণাৰ সংখ্যা বহুত বাঢ়ি গ'ল সো এইবিলাক আমি লাহে লাহেকৈ 4 বছৰত আমাৰ বেসিক কামখিনি আমি কৰিছোঁ এতিয়া টুৰিজিম যেটো কথা কৈছে টুৰিষ্ট আহিবৰ কাৰণে আমাৰ যাতায়াতটো ঠিক হ'ব লাগিব সেকেন্ড সেফটি সিকিউৰিটিটো ঠিক হ'ব লাগিব মই 1 বছৰ হোৱা নাই 7 মাহমান হ'ল নেকি এদিন ৰাতিপুৱা ওদালগুৰি ইফালৰ পৰা আহিছিলোঁ বৰষুণ দি আছিলে ইফালে গৈ আছিলোঁ হৰিসিংগা পাৰ হয় মই হিচাপ কৰিছোঁ প্ৰায় 24 জনমান ফৰেনাৰ বগা মানুহ হাফ পেন্ট পিন্ধি পুৰুষ মহিলা এটা ৰাস্তাই ৰাস্তাই খোজকাঢ়ি আছে তামোল গছবিলাক চাই ফটো উঠাই আছে
মই তেতিয়া চাই পেলাই মোৰ বন্ধুজনক গাড়ীত যিজন আছিল কৈছোঁ, চাওকচোন এখেতসকলে ইমান চিকিউৰ এটা ফিল কৰি আমাৰ নেচাৰেল বিউটি, তামোল গছ, বাঁহ গছ এইবিলাক চাই খোজকাঢ়ি আছে, ইমান ভাল লাগিছে। তাৰমানে আমি কথা পাতিছোঁ, বড়োলেণ্ডটো যে শান্তিৰ অঞ্চল হ'ল বুলি তাৰমানে চবে ভাবিব পৰা হ'ল। নহ'লে গধূলি ওলাব নোৱাৰে। এজন টুৰিষ্ট আহি গধূলি ওলাই আহিব কিবা এটা টাউন চাম বুলি, কোনোবা যদি এটা ঘোচা মাৰি দিয়ে, মানে এইটোতো কামেই শেষ হৈ গ'ল কিবা কাৰণত, কিবা বেয়া কথা দুটা কৈ দিয়ে, এইটো চব শেষ হৈ গ'ল। চ' এইবিলাক আমি লাহে 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 পৰিৱেশটো ঠিক কৰিব ওলাইছোঁ। এতিয়া এই বছৰ কিমান হ'ল, আমি এমাহ আগত 2 মাহ আগত হিচাপ কৰিছিলোঁ, এই বছৰত জানুৱাৰী মাহৰ পৰা ধৰি আমাৰ মে মানলৈকে, মে এণ্ড মানলৈকে 80,000 পৰ্যটক আমাৰ এৰিয়াত আহি গ'ল এই বছৰ। তাৰ আগত 60,000 আছিল, তাৰ আগত 40,000 আছিল। আহি আহি এই বছৰ শেষলৈকে হয়তো 1 লাখৰ বেছি টুৰিষ্ট আমাৰ অঞ্চলত আহি যাব। এইটো কাৰণটো কি, শান্তি আহি গ'ল, নিৰাপত্তা আহি গ'ল। আগতে হৰিচিংগা ওদালগুৰিত বহি কোনোবা পৰিয়ালে বাহিৰৰ আলহীকে মাতিব ভয় কৰিছিলে, হঠাৎ বন্ধ হৈ যায় নেকি, ৰিটাৰ্ণ যাব নোৱাৰে নেকি, গধূলিয়ে কিবা হয় নেকি, মাৰামাৰি হয় নেকি। এইবিলাক মানে কি হয়, বহুত কিছুমান ফেক্টৰ, বহুত কিছুমান মানে কাৰক, মানে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। এই কাৰণে এতিয়া আমি স্বদেশ দৰ্শনৰ পৰা কোকৰাঝাৰৰ 70 কোটি টকা পাইছোঁ। বড়োলেণ্ড যিটো আমাৰ শান্তি চুক্তি হৈ গ'ল 2020ত, তাৰ পৰা আমি 260 কোটি টকা ঠিক কৰিছোঁ। আমি বগামাটিত 25 কোটি টকা দিছোঁ। ভৈৰৱকুণ্ডত আমি টকা ৰাখিছোঁ টুৰিষ্টৰ কাৰণে, ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ। আমি মানাছৰ কাৰণে ৰাখিছোঁ, আমাৰ বাওখুংৰিৰ কাৰণে ৰাখিছোঁ। বিভিন্ন অঞ্চল, প্ৰায় 10টা অঞ্চলত আমি টুৰিষ্ট স্পট ডেভেলপ কৰিবলৈ গৈ আছোঁ। আমাৰ 3টা স্পট আছে য'ত নেকি আমাৰ ৰাফটিং কৰিব পাৰে। গতিকে বগামাটি ৰাফটিং, মানাছত মানে আমাৰ আই নদীৰ ৰাফটিং, আৰু শংকোজ নদীত 3টা ৰাফটিং, যে পানীত যে ৰাফটিং কৰে, এইটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত ডেভেলপ কৰিবলৈ আমি সিদ্ধান্ত ল'লোঁ। ইয়াত বাহিৰৰ মানুহবিলাক আহি ৰাফটিং কৰিব পাৰিব। কোকৰাঝাৰত এটা পেৰাগ্লাইডিং চেণ্টাৰ আছে আমাৰ বাওখুংৰি পাহাৰত। এই পেৰাগ্লাইডিং চেণ্টাৰটো প্ৰত্যেক বছৰত যাতে এনুৱেল ইভেণ্ট হ'ব পাৰে, এই পেৰাগ্লাইডিংটো আমি তাত আমাৰ জানা মানুহ আছে, মোহন ব্ৰহ্ম বুলি আমাৰ আগৰ ফৰেষ্ট অফিচাৰ, তেখেতসকলক দায়িত্ব দি পেলাই আমি সেইটো ইণ্টাৰনেশ্যনেল লেভেলৰ পেৰাগ্লাইডিং চেণ্টাৰ বনাবলৈ গৈ আছোঁ, য'ত নেকি বাহিৰৰ ল'ৰা ছোৱালী আহি পেলাই ইয়াতে মানুহবিলাক আহি পেৰাগ্লাইডিং কৰিব পাৰিব। এট দ্য ছেম টাইম বাওখুংৰি যিটো উৎসৱ বহাগৰ সময়ত হয়, এই বাওখুংৰি উৎসৱটো বছৰি বছৰি ডাঙৰ হৈ গৈ আছে। চ' তেনেকুৱা কৰি ভৈৰৱকুণ্ড উৎসৱ, এটা সময়ৰ উৎসৱ বুলি ক'লে মদ, ভাং, জুৱা, বিভিন্ন মানে এণ্টি ছ'চিয়েল এক্টিভিটিবিলাক আৰম্ভ হৈছিলে। এই কাৰণে আমি আহি কি চৰকাৰে একদম বন্ধ কৰি দিছোঁ। মদ, ভাং, জুৱা এইবিলাক আমাৰ নিচিনা অঞ্চলত বেছি প্ৰচলন দিব নালাগে। এতিয়া লাহে লাহে আৰু ড্ৰাগছ আহি গৈছে। গতিকে এইবিলাক আপোনালোককো মই অনুৰোধ কৰিছোঁ, ড্ৰাগছৰ এগেইনষ্টত কেম্পিংটো আমি চবে কৰিব লাগে। আজিৰ সময়ত ড্ৰাগছটো এটা ডাঙৰ খাও, যিটো কাৰ্ছ বুলি কোৱা হয়। এটা সময়ত কেঞ্চাৰ বেমাৰটো যেনেকৈ আছিলে, আজিৰ সময়ত ড্ৰাগছটো হৈছে। হঠাৎ এজন ভাল ল'ৰা ড্ৰাগছ খাই পেলাই লগে লগে বেয়া হৈ যায়, আৰু সি বেয়া হোৱাৰ লগে লগে পৰিয়ালো বেয়া হৈ যায়। তো সেইকাৰণে মদ, ভাং, ড্ৰাগছবিলাক দূৰত ৰাখিব লাগিব। আৰু 10-15টা যিটো ভাল টুৰিষ্ট প্লেচ আছে, য'ত নেকি আমাৰ চেক্ৰেট হিলছো আছে, চিকনাঝাৰ, তাত মানে পূজা কৰিবলৈ যায় মানুহবিলাক। বাওখুংৰি পাহাৰ পূজা কৰিবলৈ যায়। আপোনালোকৰ ইয়াতে মাইৰং হাজো আছে, তাত পূজা কৰিবলৈ যায় ভৈৰৱকুণ্ডত। তেনেকুৱা বিভিন্ন অঞ্চল আছে। এই অঞ্চলবিলাক শান্তিটো যেতিয়া স্থায়ী হ'ব, লাহে লাহেকৈ আমি ডেভেলপ কৰিম। আৰু এতিয়া আমি এই সময়ত প্ৰায় 300 পৰা 400 কোটি টকা টুৰিজিমত আমি লগাবলৈ গৈ আছোঁ, য'ত নেকি আমাৰ টুৰিজিমৰ এটা ফাউণ্ডেশ্যন আৰু এটা ষ্ট্ৰাকচাৰটো ক্লিয়াৰ হৈ যাব। তেতিয়া আমাৰ টুৰিষ্টবিলাক আৰু আমি বেছিকৈ মাতিব পাৰিম। গতিকে টুৰিজিমটো আমাৰ কাৰণে ডাঙৰ এটা ছেক্টৰ। এই টুৰিজিম ছেক্টৰটো আমি বাদ দি পেলাই চলিব বিচৰা নাই। বড়োলেণ্ডখন অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু ভাৰতৰ টুৰিজিমৰ মেপত আনিবলৈ আমি অহৰহ চেষ্টা কৰি আছোঁ। থেংক ইউ। থেংক ইউ ছাৰ। বহুতৰ বন্ধু বান্ধৱীয়ে এটি প্ৰশ্ন কৰিব বিচাৰিছিলে, কিন্তু সময় নাটনিৰ কাৰণে আমি এইটো দীঘলীয়া আৰু কৰিব বিচৰা নাই। ইয়াৰ কাৰণে আমি দুঃখিত। পৰৱৰ্তী সময়ত তেনেকুৱা আৰু সময় ছাৰৰ পৰা বিচাৰি আমি এই পৰিৱেশটো দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া সদৌ এগক ছাৰক কনক্লুজন ৰিমাৰ্ক দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ছাৰ।
আমাৰ ওদালগুৰি জিলাৰ যুৱ বন্ধুসকল, আমাৰ বহুতৰে মনত হয়তো বহুত প্ৰশ্ন আহিছে, যিখিনি খুব ৰিলেভেণ্ট প্ৰশ্ন আপোনালোকে কৰিছে। এইখিনি আজিৰ সময়ত এটা পৰিৱেশত এটা সৃষ্টি হোৱা প্ৰশ্ন। গতিকে মই নতুন এজন ৰাজনীতিত অহা ৰাজনীতিক কৰ্মী হিচাপে বা প্ৰশাসন চলোৱা এজন ব্যক্তি হিচাপে প্ৰশাসনিক নজৰ আৰু মোৰ দীঘলীয়া এটা উপলব্ধি, ময়ো আপোনালোকৰ নিচিনা ছাত্ৰ আছিলোঁ। মই বহুত বেছি ইণ্টাৰভিউ দিয়া নাই, চাকৰিৰ প্ৰতি মোৰ বহুত ইণ্টাৰেষ্ট নাছিলে। 3বাৰকৈ মই চাকৰি পাইছিলোঁ, কিন্তু চাকৰিৰ প্ৰতি মোৰ ইমান ইণ্টাৰেষ্ট নাছিলে আগৰ পৰা। মানে এটা ঠাইতে সদায় সদায় যাবলৈ মোৰ মন নাছিল আগতে, সেইকাৰণে মই চাকৰি কৰিব বিচৰা নাছিলোঁ। যিয়ে নহওক, মোৰো বহুত প্ৰশ্ন আছিলে আগৰ সময়ত, যে ৰাজ্যখনে এইটো কিয় নকৰে, দেশখনে এইটো কিয় নকৰে, ৰাজনীতিক নেতাসকলে এই কামটো কিয় নকৰে, আৰু আমাৰ ভৱিষ্যতটো এনেকুৱা হ'লে কেনেকুৱা হ'ব। চ' আজিৰ সময়ত আমাৰ দেশখন বহুত এটা পজিটিভ দিশত আগবাঢ়ি আছে। এনেকুৱা নহয় কি আমাৰ দেশখন একদম পিছ পৰি আছে, আমাৰ দেশখন আগবাঢ়ি আছে। পণ্ডিত জৱাহৰলাল নেহৰুৱে যেতিয়া প্ৰধানমন্ত্ৰী হৈছে, তেখেতসকলে স্বাধীনতাৰ আন্দোলনো কৰিছে আৰু তেখেতে দেশ শাসনো কৰিছে। আৰু সেই সময়ত তেখেতে কৈছিলে যে ভাৰতবৰ্ষখন এখন কল্যাণকামী ৰাষ্ট্ৰ হ'ব লাগে, কল্যাণকামী ৰাষ্ট্ৰ, য'ত নেকি মানুহে কিবা বিচাৰিলে পায়। আপোনালোকে সম্ৰাট আকবৰৰ কথা জানে, অশোক ৰজাৰ কথা জানে আপোনালোকে। অশোকে কেনেকৈ শাসন কৰিছিল, আকবৰে কেনেকৈ শাসন কৰিছিল, আৰু সেই শাসনবিলাক আমাৰ যিটো ৰাম ৰাজ্য বুলি কৈছিলে এটা সময়ত, এইবিলাক কি আছিলে, প্ৰজাসকলৰ কাৰণে খুব ভাল পৰিৱেশত, প্ৰজাসকলৰ আশা আকাংক্ষা প্ৰজাসকলৰ অভাৱ অভিযোগটো লৈ পেলাই সেই ৰজাসকলে, সেই নেতাসকলে চিন্তা কৰিছিলে। আৰু সেই প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা মাজত বহুত প্ৰধানমন্ত্ৰী আহিল গ'ল, চবে দেশৰ কাৰণে কিবা কিবা কৰি গ'ল। কিন্তু আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাৰতবৰ্ষত ডাঙৰ এটা ভিজন দিছে যে ভাৰতবৰ্ষখন বিকশিত দেশ হ'ব লাগিব, আত্মনিৰ্ভৰ দেশ হ'ব লাগিব। বিকশিত দেশ হোৱাৰ লগে লগে আমি চবে বিকশিত দেশৰ নাগৰিক হ'ব লাগিব। গতিকে সেই ষ্টেণ্ডাৰ্ড, সেই কেপাচিটি, সেই কোৱালিটি, সেই ইফিচিয়েঞ্চি আমাৰ থাকিব লাগিব। আৰু এটা আমাৰ মানসিকতা এটা থাকিব লাগিব, আমাৰ নিজৰে এটা মিছন আৰু ভিজন থাকিব লাগিব। আমি আজি যদি আত্মনিৰ্ভৰশীল দেশ হ'ব লাগে, প্ৰত্যেকজন নাগৰিকে আত্মনিৰ্ভৰশীল হ'ব লাগিব। গতিকে আজি আমাৰ দেশৰ এডুকেশ্যন ছিষ্টেমটো কোৱালিটি এডুকেশ্যনলৈ আমি নিব লাগিব। আমি কোৱান্টিটি বা আমাৰ যিকোনো নৰ্মেল আমি টেক্সট বুক বা যিটো টিচিং লাৰ্ণিং প্ৰচেছ আছে, তাত আমি ডিগ্ৰীটো ল'বলৈ পাৰিছোঁ, কিন্তু এমপ্লয় হ'ব পৰা নাই। এমপ্লয় হ'বৰ কাৰণে আমাক যিখিনি নলেজ লাগে, আমি ৰেল চাকৰি কৰিব লাগিলে ৰেলৰ কুৱেশ্যনছবিলাক কি আহে এইটো পঢ়িব লাগিব। বেংকত চাকৰি কৰিব বিচাৰিলে বেংকত কি প্ৰশ্ন আহিব এইটো চাব লাগিব। APSC UPSC দিবলৈ মানে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজনৰ কথা নাই, এনি গ্ৰেজুৱেট APSC UPSC দিব পাৰে। কিন্তু ইয়াৰ কাৰণে আমি প্ৰিপেয়াৰ হ'ব লাগিব। দেশৰ সবচে কঠিন আৰু দীঘলীয়া এটা পৰীক্ষা APSC পৰীক্ষা, UPSC পৰীক্ষা, সেইটো আমি পাছ কৰিব লাগিব। বিভিন্ন ছেক্টৰত আমাৰ সুবিধাবিলাক আছে, কিন্তু সেই কামবিলাক কৰিবলৈ আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। আমি বেলেগৰ ওপৰত সদায় নিৰ্ভৰশীল হ'ব নালাগে। আমাক শিক্ষকে ৰাস্তা দেখাব পাৰিব, গাইড কৰিব পাৰিব। আমাক প্ৰফেচাৰে আমাক কেনেকৈ পঢ়িব লাগে, কেনেকৈ ডিগ্ৰী ল'ব লাগে, এইটো পঢ়িব পাৰিব, আমাক গাইড কৰিব পাৰিব। কিন্তু কামটো আমিয়ে কৰিব লাগিব। খেতি হ'লেও আমিয়ে কৰিব লাগিব, চাকৰি হ'লেও আমিয়ে কৰিব লাগিব, ব্যৱসায় হ'লেও আমিয়ে কৰিব লাগিব। গতিকে আজি আমাৰ কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰিছে, নট অনলি কোৱান্টিটি। আজিৰ সময়ত ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যিটো আমাৰ থিয়ৰী আছে, এই ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যদি থিয়ৰীত যদি আমি যাব লাগে, প্ৰত্যেকজনে সক্ষম হ'ব লাগিব। এই পৃথিৱীখন অক্ষম মানুহৰ কাৰণে নহয়, এই পৃথিৱীখন সক্ষম মানুহৰ কাৰণে, এই পৃথিৱীখন ফিটেষ্ট মানুহৰ কাৰণে। গতিকে আজি আমাৰ তাত নাই, নহয়, নহ'ব, ই বেয়া সি বেয়া বুলি কৈ থাকিলে নহ'ব। আমাৰ ঘৰখন আমিয়ে সজাব লাগিব। বড়োলেণ্ডখন 35 লাখ জনসাধাৰণ, 26টা জনগোষ্ঠীৰ এখন ঘৰ হয়। আপুনি আজি ই বেয়া সি বেয়া, ই জাতি বেয়া ই জাতি বেয়া তেনেকৈ ভাবি থাকিলে আমি বহুত নেগেটিভ হ'ম। যেতিয়া আপুনি ভাবিব ধৰিব চবেই ভাল, মানুহ মাত্ৰে ভাল, চব জনগোষ্ঠীয়ে ভাল, আপুনি গোটেই ভাল হ'ব।
মই যেতিয়া প্ৰথম দিল্লীলৈ গৈছিলোঁ তেতিয়া মোক আমাৰ ছিনিয়ৰবিলাক কৈছিলে যে অমুক জাগাত দিল্লীত যাব নালাগে, বেয়া মানুহ থাকে, অমুক যাব নালাগে, পকেট মাৰে, দিল্লীত গ'লে ভালকৈ যাবা। প্ৰথম ট্ৰেইনৰ পৰা নামি পকেটটো ধৰি ধৰি গৈছিলোঁ কোনোবা পকেট মাৰিব নেকি বুলি। পিছত গৈ গৈ মই দিল্লীত ইমান বছৰ কাম কৰিলোঁ, আন্দোলন কৰিলোঁ, কিবা কৰিলোঁ, যিবিলাক বেয়া জাগা বুলি ক'লে তাত মই বেয়া মানুহ দেখা নাপালোঁ। এনেকা হৈ গ'ল, হোটেলত থাকোঁ 600-700 টকাৰ পাহাৰগঞ্জত। যেতিয়া আন্দোলন হয় তেতিয়া হঠাৎ পইচা নোহোৱা হয়, মই হোটেলৰ পৰাও পইচা ধাৰ পোৱা হৈ গ'লোঁ। কেতিয়াবা চাহ খাবলৈ ৰাতি ধৰ্ণা আছে, নেক্সট দিনা ৰাতি 12টালৈকে টেণ্ট বনাই আছে, আমি নিজে টেণ্টৰ কাম কৰি আছোঁ। চাহ খাবলৈ যাবলৈ দোকানবোৰ বন্ধ হ'ল, ফোন কৰি দিলে আমি যিটো হোটেলত আছোঁ তাত কেটলিত চাহ বনাই পঠাই দিয়ে গাড়ীত উঠাই, তাত আমি চাহ ঢালি খাইছিলোঁ। এনেকা হৈ গ'ল, কিছুমান ধৰ্ণা দিলোঁ, আন্দোলন কৰিলোঁ দিল্লীত, আমাৰ পুলিচৰ পাৰ্মিশ্যন ল'ব নালাগা হৈ গ'ল। এনেকা হৈ গ'ল, পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট পুলিচ ষ্টেচনৰ SCPয়ে কয় কিসকা ধৰ্ণা হে, কিসকা আন্দোলন হে। আমি ক'লোঁ আমি আহিছোঁ, মই তেতিয়া ষ্টুডেণ্ট ইউনিয়নত আহিছে, অমুক অমুক আহিছে। তেতিয়া ইহঁতে কৈ আছে আপোনালোকে ধৰ্ণা দিব যদি পাৰ্মিশ্যনো নালাগে, কৰি লওক। মানে তেখেতসকলৰ ইমান বিশ্বাস আছে যে আমি আইনটো কেতিয়াও মানে কি কৰিতো আইন নাভাঙো, আইনৰ মানে বিপক্ষে কাম নকৰোঁ। আইনৰ সপক্ষত থাকি, শান্তিত থাকি, নিয়মত থাকিও নতুন এটা পৃথিৱীত গঢ়িব পৰা যায়। ভাল দিশৰ ভাল চিন্তা কৰি, পজিটিভ চিন্তা কৰি, চবৰে কাৰণে ভাল কাম কৰি, চবকো কেয়াৰ কৰি, যত্ন লৈও ভাল এটা পৰিয়াল গঢ়িব পৰা যায়। এইটো নহয় কি আমি বেলেগক গালি পাৰি, বেলেগত আঙুলি দেখাইহে আমি নিজৰটো কৰিব পাৰিম। আপোনাক কৈছে এটা আঙুলি যদি বেলেগক দেখায়, 3টা আঙুলি নিজকে দেখায়। আপোনালোকে জানেনে? এটা আঙুলি যদি বেলেগক দেখায়, 3টা আঙুলি নিজকে দেখায়। ভাগ্য ভাল আঙুলিটো ইফালে 3টা আছে, বেছি থাকিলে আৰু নিজকে দেখালে হয়, বেলেগক এটাহে দেখাব পাৰে। গতিকে আজিৰ সময়ত আঙুলি দেখুওৱা সময় শেষ হৈ গ'ল, আমি এজনে আনজনক দোষ জাপি দিয়া সময় শেষ হৈ গ'ল। আমি এতিয়া কি কৰিব পাৰোঁ সেইটোৰ কাৰণে চিন্তা কৰিব লাগিব। বহুত কম সময়ৰ কাৰণে আমাক ভগৱানে জন্ম দিছে, কম সময়ৰ কাৰণে ভগৱানে জন্ম দিছে। আৰু যেতিয়া মা দেউতা ডাঙৰ দীঘল কৰিছে, সংস্কাৰ দিছে, আমাক ভাল হোৱাটো বিচাৰিছে, স্কুলত আমাক শিক্ষকসকলে ভাল হ'বলৈ বিচাৰিছে, যোনে ডাঙৰ দীঘল কৰিছে আমাক চব ভাল হ'বলৈ বিচাৰিছে। পিছত যাই পেলাই আমি বেয়া হৈ যাওঁ। যেতিয়া আমি বেয়া হৈ যাওঁ, পৃথিৱীখন আমি চবকো বেয়া বেয়া দেখোঁ। তো সেইকাৰণে আমি পজিটিভ হ'ব লাগিব। পজিটিভ মানুহে পৃথিৱী গঢ়িব পাৰিব, নেগেটিভ মানুহৰ দ্বাৰা পৃথিৱীত ধ্বংস হ'ব, পৃথিৱীত কেতিয়াও গঢ়িব নোৱাৰিব। সেইকাৰণে সদায় আমি সৎ পথত থাকিব লাগে, সত্যমেৱ জয়তে। আৰু মহাত্মা গান্ধীয়ে কৈছে দ্য ট্ৰুথ যিটো সত্য, সেইটো পাহাৰ পৰ্বত যিমান পুৰণা, সত্যটো ইমান পুৰণা। গতিকে পাহাৰ পৰ্বতৰ জন্ম আপুনি কেতিয়াও হিচাপ কৰি ওলাব নোৱাৰে, গতিকে সত্যটো সেই সময়ৰ পৰা চলি আছে। গতিকে আজিৰ সময়ত আমি ৰাজনীতি কৰোঁ বুলি, কিবা কাম কৰোঁ বুলি কাকবা ঠগাব লাগে, কাকবা বেয়া মানে কনস্পিৰেচি কৰিব লাগে, বেয়া কথা ক'ব লাগে, এইটো কোনো চিন্তা কৰিব নালাগে। পজিটিভ চিন্তা কৰি, ভাল কাম কৰি, কোনোবাজনক সহায় কৰি, কোনোবাৰ কাৰণে ভাল কাম কৰি, কোনোবাৰ কাৰণে প্ৰাৰ্থনা কৰি, হাতে কামে সহায় কৰিব নোৱাৰা হ'লেও প্ৰাৰ্থনা এটা কৰি হ'লেও মানুহ সহায় কৰিব পৰা যায়। তেনেকা এটা দুনিয়া আমি বনাব লাগিব, যি দুনিয়াত মানুহে চবে এজনে আনজনক মৰম কৰি, সন্মান কৰি, শ্ৰদ্ধা কৰি, এজনে আনজনক কেয়াৰ কৰি পজিটিভলি জীয়াই থাকিব পাৰে। আৰু বড়োলেণ্ডত মই তেনেকৈ এটা সমাজ বিচাৰিছোঁ। আজি নহয় এদিন নহয় এদিন এনেকুৱা এটা সমাজ বড়োলেণ্ডত গঢ়িব লাগে, য'ত এটা জনগোষ্ঠীয়ে এটা ধৰ্মই আনটো ধৰ্মক, এটা জনগোষ্ঠী এটা ভাষাৰ মানুহ আনটো ভাষা আনটো জনগোষ্ঠীক মৰম স্নেহ বিশ্বাস কৰি ভাতৃত্ববোধ লৈ জীয়াই থাকিব পাৰে। তেতিয়াহে বড়োলেণ্ডটো আগুৱাই যাব। মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ, আৰু সেই সময়টো দিয়াৰ কাৰণে। আৰু সদৌ শেষত এই কাৰ্যসূচীটো সফল কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ কাৰণে তামুলপুৰ, বেৰগাঁও আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ গোটেই কৰ্মীবৃন্দ, আমাৰ যিমান ইয়াত অংশগ্ৰহণ কৰা আমাৰ গেষ্ট